লক্ষিন্দাৰ জীয়াই উঠিল এই সৰ্পবিলাকক দেখা পাই লক্ষিন্দাৰ ঠাচকে পৰি গ'ল এই পদ্মাই চিন্তা কৰে যদিও বাছাক জীয়াই তুলিল আৰু এই তথাপিতাৰ বিগবিলাক গতিকে ইয়াক মই জাৰি ফুকি ভালদৰে এই বুলি পদ্মাই হাতত লৈ তাৰ লক্ষিন্দাৰ সুন্দৰ বে ঐ এ জাৰু বেখ নাই হাতে কৰি যাৰে কাপোৰকে সমুকুলাই জাৰিতে লাগিলা পদ্মাই আর বীজ মন্ত্র বুলি পদ্মাই বীজ মন্ত্র বুলি উঠিয়া বখিল খায় উঠিব হিলো খিন্দারে অঙ্গ উঠিব হিলো খিন্দারে বেউলার আরে যায় লুকাই হুকবে নারায়ণ দেব আর হুকবে নারায়ণ দেব এই প্রয়ার প্রবন্ধে পদ এই প্রয়ার প্রবন্ধে পদ
পৱন দেওধনী নৃত্য আৰম্ভ কৰা হতি কন্যার বাইকে আপুনিও যায় আপুনিও যায় লখাইক জীয়াতলা পথফাকি গাঁৱতে আকৌ কান্দিছিলি হয়নে পথফাকি গালে ইমানেই দুখ লাগেনে তোৰ নাজানো পিতাই তই পথফাকি গালে চকু পানীচোন ধৰিয়েই ৰাখিব নোৱাৰো কলিজাত ধপধপনি বাঢ়ে পিয়াহত অন্ধকণ্ঠ শুকাই যায় জানো দে সেয়েহে পথ গাই থাকোঁতে মাজে মাজে তোলৈ চাওঁ লক্ষিন্দৰ শুই আছে বেউলাই উদ্বাউল হৈ নাচিছে চান্দ সদাগৰৰ অহংকাৰী মুখ বাৰে বাৰে দেৱী মনসাৰ আগত নতমস্তক হৈছে এইবোৰলৈ মই যিদৰে মন দিওঁ পথ গাই থাকোঁতে মাজে মাজে তোলৈ যে মন দিওঁ তই গম পাৱ নে নাই পাওঁ পিতাই ইমান দিনে তোৰ লগত দেওধনী নাছিল ওজাপালিৰ পদ আওৰালে আৰু মই নাজানিম নে পিছে পিতাই বেউলাই ইমান কষ্ট কৰি লখাইক জীয়াই তুলিলে মৃত্যুকো জয় কৰিলে সৰ্বশক্তিমান শিৱগোসাঁৰ অন্তৰাত্মা কঁপাই তুলিলে এয়া কেনেদৰে সম্ভৱ পিতাই সম্ভৱ কাৰণ তেওঁ সতী আছে সতী বেউলা সত্য আৰু সুন্দৰ মনৰ হ'লে ভগৱানে সহায় কৰিব ঈশ্বৰ পিতাই মই দেওধনী নাচো দেওধনী নাচৰ প্ৰতিটো তাল লয় ছন্দৰ মাজত সতী বেউলাক বিচাৰি পাওঁ সভাৰ মাজত সহস্ৰ ৰাইজ তাৰ মাজত দেওধনী নাচি থাকোঁতে মোৰ এনে লাগে যে মই জীৱন্ত বেউলা বেউলাৰ চকু পানী বেউলাৰ যন্ত্ৰণাৰে জন্ম হোৱা মই দেৱিকা এনে লাগে যেন বেউলাৰ আত্মাই মোৰ অন্তৰাত্মাত সোমাই পৰিছে আৰু সভাৰ মাজত ছন্দ তাল লয়ৰ মাজেৰে সভা আগুৱাই নিছে দেওধনী নৃত্যক যাতে অন্তৰত সোমোৱাইলে সাধনা কৰিছে সেইবাবে তেনেকুৱা হৈছে আৰু দেওধনী এনেকৈ নাচিব লাগে এই ৰাইজেও ভাল পায় আচ্ছা পিতা যোৱাকালি যে মই দেওধনী নাচিছিলোঁ ভাল হৈছিল নে কিয় বেয়া হ'ব তইচোন আজিলৈকে বেয়া নাচিয়ে পোৱা নাই এনে লাগিছিল যেন যেন সতী বেউলাইহে নাচিছে আৰু সেয়ে তোৰ নাম আমি দেৱিকা ৰাখিছোঁ আমাৰ দেৱী দেওধনীৰ পালা পতি নিশাই শেষ হ'ল ঘৰখনৰ অন্য চিন্তা বাদ দি হেজনে ঢলত ধৰিছে আৰু এই জীয়েকজনীয়েতো দেওধনীৰ সাজুৱে সলাব সময় পোৱা নাই ঘৰখনত কি আছে কি নাই তাৰ
চিন্তা কৰি জানকীয়ে কৰিলেহে হ'ব খংনো কিয় কৰিছ মা দেউধনীৰ এই সাজযোৰ পিন্ধিলে মোৰ ভোক পিয়াচোন একোৱেই নালাগে চা দেৱিকা দেউধনীৰ এই সাজযোৰ তোৰ হাতত এদিন ময়ে তুলি দিছিলোঁ তোক দেউধনী শিকাইছিলোঁ লোককৃষ্টিক আমি জীয়াই ৰাখিব লাগিব কিন্তু সংসাৰখনৰ কথাওতো চিন্তা কৰিব লাগিব ঘৰখনত চাউল দাইল তেল নিমখ আছেনে নাই সেয়াতো চিন্তা কৰিব লাগিব দেৱিকা এই ৰাতিপুৱা আৰম্ভ হ'লনে তোৰ যা এই মোনাখন লৈ আহ বজাৰলৈ যাব লাগিব আৰু মই ঢোলটো বাৰু এইখিনিতে থলোঁ জানকী এটা অকল পলকিহে থাকে ভাগ্য ভাল আছিল বহুদিনৰ মূৰত এই যোৱাকালি ওচাপালিৰ দেউধনীৰ পালাটো আছিল নহ'লে আপুনি বজাৰলৈ গ'লহে ন ক'ৰ পৰা আপোনাৰচোন জেপত শিকি এটাও নাছিল শুন জানকী মই ওজাপালিৰ শিল্পী মোৰ ঢোলৰ চেৱত এই দেৱিকাহঁতে দেউধনী নাচে পইচাৰ কথা চিন্তা কৰি মই কেতিয়াও ওজাপালি গোৱা নাই আৰু এই দেৱিকাহঁতকো মই দেউধনী নাচিবলৈ দিয়া নাই এয়া আমাৰ লোক সংস্কৃতি ইয়াক জীয়াই ৰাখিব লাগিব প্ৰজন্মৰ পিছত প্ৰজন্মলৈ ইয়াক জীয়াই ৰাখিব লাগিব চান্দ সদাগৰৰ দৰে মোৰ ধন নাই ঐশ্বৰ্য নাই কিন্তু মোৰ বাবে আটাইতকৈ চহকী বস্তুটো হৈছে এই দেউধনী আৰু ওজাপালি শিল্পী আৰু শুন জানকী এই শিল্পক জীয়াই ৰাখিবলৈ মই মৰিবলৈও প্ৰস্তুত জানকী এই শিল্পক জীয়াই ৰাখিবলৈ মই দধিচিৰ দৰে আত্মত্যাগ কৰিবলৈ প্ৰস্তুত সাবিত্ৰী এই মহেশ ঘৰত আছেনে নাই পথাৰত কাম চাব গৈছে ভাত খোৱাৰ পৰতহে পাবহি এই মাছৰ মূৰেৰে ৰন্ধা তৰকাৰীখন কিন্তু খাই বৰ ভাল আজি ৰান্ধিছেনে অকল সেয়াই নে ঔটেঙাৰ জোল পিটিকা সকলো যতন কৰি থৈছোঁ সেইকাৰণে সি তোমাক বৰ ভাল পায় জানা সাবিত্ৰী মহেশ মোৰ একমাত্ৰ ভাই আমাৰ মৃত্যুৰ পিছত তুমি আৰু ময়ে তাৰ অভিভাৱক আৰু সি যাতে কোনো কথাত কষ্ট নাপায় নজৰ দিবা সেই কথাষাৰ আপুনি কিমান বাৰ যে মোৰ আগত ক'লে হিচাপেই নাই হ'ব দিয়ক আপুনি চিন্তা কৰিছে কিয় মই আছোঁ নহয় পিছে মণি ক'ত এইকেইদিন তাইক ঘৰকৈ ওলোৱা সোমোৱা কৰা দেখিছোঁ আপুনি সকলোবোৰ কথা ইমান চিন্তা কৰে কিয় মণি আমাৰ ছোৱালী তাই বেয়া পথত যাব নোৱাৰে নহয় মা মোৰ ভোক লাগিছে ভাত দিয়াচোন ব'ল মণি ভিতৰলৈ গ'ল মণি ৰবি দেউতা ক'ত গৈছিলি পৱন বৰদেউতাৰ ঘৰলৈ কিয় গৈছিলি দেউধনী দিবলৈ দেউতা মই দেউধনী নাচি ভাল পাওঁ সেইবোৰ দেউধনী নাচ গান আমাৰ পৰিয়ালৰ অলংকাৰ নহয় মণি আমাৰ বংশ মৰ্যাদা আছে দেউতা ককাদেউতাহঁতৰ দিনৰ পৰা এই মৰ্যাদা আমি পালন কৰি আহিছোঁ আৰু ভৱিষ্যতেও এই মৰ্যাদা আৰু স্বাভিমানক আমি জীয়াই ৰাখিব লাগিব যা ভাত খাই জিৰণি ল ব'ল মণি ভাত খাই জিৰণি ল তই এনেকৈ ঘূৰি ফুৰিলে দেউতাৰে ভাল নাপায় তই দেখোন জানো সকলো ব'ল ৰজাদাৰ ঘৰৰ ছোৱালীয়ে এইদৰে দেউধনী ৰচা মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰিলে ৰাইজে আমাক ধুৱাব কথাষাৰ বুজাবা সাবিত্ৰী দেউতা দেউধনী নৃত্যক তুমি কিয় বেয়া পোৱা এইবোৰ সৰু সৰু মানুহৰ কাম মই পচন্দ নকৰোঁ ভুল এয়া আমাৰ লোক সংস্কৃতি সমাজখনকে সৰু সৰু মানুহবোৰক এই সংস্কৃতিবোৰেই জীয়াই ৰাখে দেউতা মণি তই কি মোত কৰি বেছি বুজা হৈছা নে সেই দেউধনী কেইজনে তোৰ মূৰটো নষ্ট কৰি পেলাইছে আপুনি তাইক খং নকৰিবচোন মই তাইক বুজাম নহয় কথাবোৰ মণি ভিতৰলৈ গ'ল লোককৃষ্টি হা চহকী লোককৃষ্টি সিহঁতে ক'ত ক'ত ঘূৰি ফুৰে নাজানো তই সমাজত সিহঁতৰ স্থান ক'ত নাজানো তই আজিৰ পৰা সিহঁতৰ ঘৰত ভৰি নিদিবি এই মৌজাদাৰ সনাতন চহৰীয়াৰ খং সিহঁতে দেখা নাই ধ্বংস কৰি দিম এই ওজাপালি আৰু দেউধনী নৃত্য মই ইতিহাসত বিলীন কৰিম কি হ'ল দেৱিকা ক'ত কিয় লাগে লাগে দে কচোন কথা আছিল অলপ চাওঁ দৈদা দেৱিকা মোৰ বান্ধৱী হয় একেবাৰে প্ৰিয় বান্ধৱী এই কথাটো গাঁৱৰ সকলোৱে জানে সেই বুলি সকলো সময়তে সকলোৰে আগত দেৱিকাৰ কথাবিলাক থাকিব নোৱাৰোঁ নহয় আহা এইখিনি কথাতে উচাত মাৰি উঠিব লাগেনে মোৰ অলপ কথা আছিল কাৰণে কৈছিলোঁ দৰকাৰী কথা আছিল জানো দে এইটো দৰকাৰী কথা কোনটো ঐ কি জানো তই কবিনে কি জানো তই আমি কি মূৰ্খ বুলি ভাবিছা নেকি গাঁৱৰ সকলোৱে জানে খুলিহে নকয় গাঁৱৰ সকলোৱে জানে মানে ঐ ময়ূৰী কবিনে
নহ'লে ডিম মেচত লগাই ক'বলৈ কি আছে মানে তই যে দীপিকাক ভাল পাওঁ আৰু পিছে পিছে যে ঘূৰি ফুৰ এই কথাটো গাঁৱত সকলোৱে জানে ঐ কথা ক'বলৈ আহিছ দেওধনী নাচিব আহিবি নহয় ডিম দুচাকমান লগাই কাকনো খং কৰিছ অজয়দা দেৱিকা তই আহিছ এই চাচোন চা ময়ূৰে কি যে বল কি গ'ল তোৰ বান্ধৱীৰ কাৰণেহে আজি এৰি দিলোঁ খং কৰিব লগা কৈ কিনো ক'লে তাই কি ক'লে জান ক আকৌ কি ক'লে ময়ূৰীয়ে তাই ক'লে ক আকৌ কি ক'লে তাই ক'লে মই বোলে তোক ভাল পাওঁ কিনো মিছা কথাটো ক'লে মানে ময়ূৰীয়েতো সঁচা কথাই ক'লে সঁচা কথাটো কাৰোবাৰ ইমান খং উঠেনে দেৱিকা তয়ো যে আৰু চা অজয়দা অকল ময়ূৰীয়ে নহয় গাঁৱৰ বহুতেই জানে তোৰ আৰু মোৰ মাজত যে এটা ভাল সম্পৰ্ক আছে আৰু এই সম্পৰ্কটো যে প্ৰেমৰ সম্পৰ্ক ভাল পোৱাৰ সম্পৰ্ক তাক কাকো বুজাই ক'ব নালাগে ঐ তোৰ কিবা আপত্তি আছে নেকি আপত্তি কৰা নাই অজয়দা কিন্তু মোৰ মনত এটা ভয় আছে সংশয় আছে অনিশ্চয়তা আছে ভয় সংশয় অনিশ্চয়তা তই কি ক'ব খুজিছ দেৱিকা অজয়দা মই দেওধনী নচা ছোৱালী ওজাপালি দলৰ সৈতে দেওধনী নাচি ঘূৰি ফুৰোঁ কিছুমানে কয় আমি ভাল কাম কৰিছোঁ অসমৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখিছোঁ কিন্তু কিছুমানে কয় আমি নষ্ট নাৰী অসতী সমাজ ভ্ৰষ্ট কৰাৰ একোটা পবিত্ৰ সেই আনে কিবা ক'লেও নক'লেও এইটো সত্য যে দেওধনী ওজাপালি ই আমাৰ সমাজৰ শিপা আৰু ইয়াক উভালি পেলোৱাটো কাৰো বাবেই সহজ নহয় সহজ সকলো সহজ আৰু এদিন দেওধনী নচা ছোৱালী বুলি গ্ৰহণ নকৰাটো তোৰ বাবে সহজ হৈ পৰিব অজয়দা নহয় দেৱিকা তই ভবাৰ দৰে নহয় তই ভবাৰ দৰে মই তেনেকুৱা মানুহ নহয় মুঠেও নহয় সমাজৰ সৈতে যুঁজাৰ শক্তি মোৰ আছে বিশ্বাস কৰ দেৱিকা তথাপি হয় লাগে সময়ক ভাগ্যক সেইবোৰ বাদ দে তোক পিতাই মাতিছিল কৰবাত বোলে পালা আছে মই আহোঁ দে দেৱিকা তই মোৰ বাবে অকল প্ৰেমাস্পদেই নহয় তই মোৰ অন্তৰৰ দেৱী পবিত্ৰ দেৱী কি মহেশ দা আমাৰ দেওধনী কেইজনীক অলপ চকু দিবিচোন সিহঁতে ক'ত যায় ক'ত কি কৰে সকলোবোৰ খবৰ মোক দি থাকিবি কিন্তু কিয় মহেশ দা কি কৰিলে সিহঁতে সেইবোৰ সকলো কম কেৱল মই কোৱা কথা মতে কাম কৰি যা মহেশ দা আমাক কিন্তু এইবাৰ বিজয় দশমী দেখুৱাবলৈ নিব লাগিব এই চহৰলৈ সেইবোৰ সকলো হ'ব কেৱল মই কোৱা কথা মতে দেওধনী কেইজনীক খবৰ দি থাকিবি যা এতিয়া তহঁত ঠিক আছে দাদা কি কৰিছে ইয়াত নাই এনে পথাৰখন অলপ পহৰা দিছোঁ দাদা পৱন ওজাৰ ঘৰলৈ যাবি আৰু মণিক তালৈ যোৱাটো বন্ধ কৰি দিবি হ'ব দাদা পৱন ওজাৰ ঘৰলৈ গৈ পৱন ওজাক ভালকৈ বুজাই থৈ আহিম দাদা এইবাৰ মই যাব লাগিব সেইবোৰ সৰু সৰু মানুহৰ ঘৰত তই কিয় যাব লাগে দাদা মই আছোঁ নহয় যা এতিয়া ঘৰলৈ যা গৈ ভাত সাজি ৰৈ আছে হ'ব দাদা ওজা আৰু কি নাম আছিল তাইৰ দেৱিকা দেওধনী নৃত্যশিল্পী সমাজৰ সংস্কৃতি ৰক্ষা তহঁতৰ সংস্কৃতি ৰক্ষাৰ নামত মোৰ বংশ মৰ্যাদা মই বিসৰ্জন দিব নোৱাৰো তহঁতৰ আত্মঅভিমানৰ কাৰণে
মোৰ ছোৱালীক বলিৰ পঠা সজাব দিব নোৱাৰো শেষ কৰিম শেষ কৰিম তহঁতৰ এই ওজা পালি আৰু দেওধনী মই পুলিত পোখাই শেষ কৰিম পিছে দেবিকা তই যিটো ছন্দত নাচিছ এই ইহঁতবোৰে কিবা অসুবিধা পাইছে হয় তহঁতে মিলাব পাৰিছনে নে কিবা খোকোজা আছে নাই নাই আমি মিলাব পাৰিছো একো অসুবিধা হোৱা নাই সকলোবোৰ দেওধনী দেখোন গুৰুদেৱৰ চোতাল মেফিল তাৰমানে জমি উঠিছে মহেশ জোপা আহিছা এই আমাৰ কি যে সৌভাগ্য মৌজাদাৰ সনাতন চহৰীয়াৰ হাইক মোৰ ধৰি দিন দুখীয়াৰ চোতালত এই যাচোন দেবিকা মহেশ বাবাৰ বাবে চাহ জলপানৰ ব্যৱস্থা কৰগৈ চাহ জলপান খাবলৈ মই ইয়ালৈ অহা নাই মোৰ কথা আছে ঐ দেওধনী তহঁত যাগৈ মহেশ জোপা এই তোমাক কিবা খঙত থকা যেন লাগিল আমি কিবা জগৰ লগালো কথা দীঘল নকৰোঁ পোনে পোনে সুধিছোঁ মণি ইয়ালৈ কিয় আহে মানে দেওধনী শিকিবলৈ আহে তাই খুব ভাল দেওধনী নাচে এদিন ডাঙৰ শিল্পী হ'ব মৌজাদাৰৰ ঘৰৰ ছোৱালীক দেওধনী শিকাবলৈ সাহস ক'ত পালি আজি শিকিছে কাইলৈ তহঁতে গাঁও ফুৰাবলৈ নিবি আৰু আমি কি চকুমুদি চাই থাকিম চা দেবিকা মণিকালৈ অহাটো বন্ধ কৰ দাদাৰ খং উঠিব লাগিলে কথাবোৰ কিন্তু ভাল নহ'ব মহেশ বাবা সেই চিন্তাৰ একো কাৰণ নাই আৰু ভয়ো কৰিব নালাগে তুমি গৈ মৌজাদাৰ দেউতাক ক'বা যে মণি তোমালোকৰ ঘৰৰ ছোৱালী মানে আমাৰো ছোৱালী চাওক আপুনি গাঁৱৰ সেই অজ্ঞানী সহজৰৰ মানুহৰ গুৰুদেৱ হ'ব পাৰে কিন্তু মোৰ নহয় আপুনি ওজা পালি দেওধনী যি কৰে কৰি থাকক কিন্তু এইবোৰৰ মাজলৈ আমাৰ ঘৰৰ ছোৱালীক নানিব আজি সকীয়নি দিছোঁ পৰিণতি নিজেই কল্পনা কৰি ল'ব দেবিকা এই মহেশ বাবাই যে কথাবোৰ কৈ গ'ল ভাবিছোঁ একো ভুল কৰা নাই ভুল একো কৰা নাই পিতাই ইহঁতে কিবা আমাৰ অন্যায় কৰিব নেকি দেবিকা নোৱাৰে পিতাই আমি লৌহ কন্যা তহঁতবোৰ লৌহ পুৰুষ আমাৰ এই ওজাপালি আমাৰ এই দেওধনী এই সনাতন চহৰীয়াৰ পৰিয়ালে কিয় কোনেও আঁচুৰ এডালো পেলাব নোৱাৰে দেবিকা এই ওজাপালি এই দেওধনী লোককৃষ্টিক আমি জীয়াই ৰাখিব লাগিব এয়া হৈছে আমাৰ
আত্মা নোহোৱা হ'লে আমি মৰি যাব লাগিব দেৱিকা আমি মৰি যাব লাগিব আমাৰ এই নদীখন কেনে সুন্দৰ নহয়নে এই নদীখনে আমাৰ গাঁওখনৰ জীৱন ৰেখা কত যে ইতিহাস এই নদীখনৰ সৈতে আমাৰ সুখ দুখ হাঁহি আনন্দ সকলোবোৰ নদীখনৰ সৈতে বিলীন হৈ গৈছে আমাৰ সভ্যতা আৰু সংস্কৃতিকো চহকী কৰি গঢ়ি তুলিছে এই নদীখনে পাহাৰখনৰ পৰা বৈ অহা নদীখনে আমাৰ সুখ আৰু দুখবোৰ উটুৱাই নামনিলৈ লৈ যায় নামনিত বা নদীখন দেখিবলৈ কেনেকুৱা দেৱিকা আদাৰ বেপাৰী সুধিছ জাহাজৰ খবৰ মই কেনেকৈ জানিম কিন্তু পিতাৰ মুখত শুনিছো নদীখন হেনো নামনিত গৈ ডাঙৰ হৈ সাগৰত বিলীন হৈ গৈছে আমিতো সাগৰ দেখা নাই ছবিতহে দেখিছো সাগৰ আমাৰ পৰা বহু দূৰত আমাৰ ননো সেইবোৰ দেখা সৌভাগ্য ক'ত হ'ব এই পাহাৰবোৰ গাঁৱতে আমাৰ পৃথিৱীখন আৰম্ভ আৰু পৃথিৱীখনৰ শেষো জানি আছে ময়ূৰী বলচোন পাহাৰখনলৈ বলচোন স্পৰ্শ অনুভৱ কৰিছ নহয় জন্ম হোৱাৰে পৰা পাহাৰবোৰৰ ৰৰঙে দৰঙে ঘূৰি ফুৰিছোঁ প্ৰকৃতিয়ে আমাক নিজৰ সন্তানৰ দৰে আঁকোৱালি লৈছে এয়াই আমাৰ স্বৰ্গ তোৰ স্বৰ্গ হেঁপাহ পলুৱাই চাই থাক আমি অলপ সেইফালে মাছ ধৰোঁ যা তহঁতৰ লগত কথা চুবাই থকাতকৈ ইয়াত অকলে থকাই ভাল অকলে অকলে থাকি তোৰ বেয়া লগা নাই মই অলপ সহায় কৰি দিওঁ দেই নালাগে আপুনি ইয়াৰ পৰা যাওক নদী ভাঙি ইয়ালৈ আহিছোঁ যাবলৈ ক'লে যাব পাৰিনে ময়ূৰীহঁতচোন নৈখনৰ সিটো পাৰলৈ গৈছে বল পাহাৰলৈ অলপ কথা পাতো বল আপোনাৰ লগত মোৰ একো কথা নাই আৰু মোৰ পিছ ল'বলৈ আপোনাক কোনে ক'লে আমি দেওধনী নচা ছোৱালীবোৰতো সমাজৰ পপীয়াতৰা চাবলৈ নাপায় যাওক বুলি কৈছোঁ ইয়াৰ পৰা কোনে কৈছে পপীয়াতৰা চাবলৈ নাপায় পপীয়াতৰা দেখিলে চকু ঢাকি ধৰিব লাগে আৰু তহঁতক সমাজৰ চকুৰ আলৈ লগ কৰিব লাগে কি বুজাব খুজিছে আপুনি মোৰ ধৈৰ্যৰ পৰীক্ষা নল'ব যাওক বুলি কৈছোঁ ইয়াৰ পৰা দেৱিকা শুনিল দেৱিকা সমাজে দেখাকৈহে তহঁতক লগ কৰিব নোৱাৰি বিয়া পাতিবলৈহে তহঁতক নোৱাৰি কিন্তু কোনে নেদেখাকৈ তোৰ লগ কৰিব পাৰি দেৱিকা বল পাহাৰলৈ বল দেৱিকা বল মোৰ হাতখন এৰি দিয়ক বল দেৱিকা তহঁতেচোন নিজেই কৈ থাক তহঁতবোৰ বোলে লোহ কন্যা কিন্তু ভিতৰৰ ফুল পাহৰ গুণ ল'বলৈ আমি আছো নহয় দেৱিকা বল দেৱিকা কি কৈছা এইবোৰ তই কেনে বুলি কেতিয়াও ভবা নাছিলো মই এতিয়াই ৰাইজক সকলো কথা কৈ দিম ৰাইজক তই কি কবি দেওধনীৰ কথা ৰাইজে বিশ্বাস নকৰে তই ডাঙৰ বংশৰ মানুহ সম্ভ্ৰান্ত পৰিয়ালৰ মানুহ সেইবুলি কি তোক আমি ভয় কৰি থাকিম নেকি এইবোৰ মানুহৰ লগত লাগি একো লাভ নাই অজয় দা বল আমি ইয়াৰ পৰা যাওঁগৈ বল নহয় দেৱিকা এইটো সন্মানত আঘাত কৰিছে এইটো চৰিত্ৰৰ ওপৰত আঙুলি টোৱাইছে এই মানুহবোৰৰ
লাঞ্ছনা অপমান সহ্য কৰিয়েইতো আমি দেৱিকাপুৰৰ জন্ম হৈছে। সেয়া আমাৰ আভূষণ অলংকাৰ। সেই অলংকাৰ সোণৰ নহ'ব পাৰে, কিন্তু পিন্ধিবতো লাগিবই। বল অজয়দা, যাওঁগৈ, বল বল। মহেশ, ভাল কাম নকৰিলি মহেশ, ভাল কাম নকৰিলি। দেৱিকা এগৰাকী দেওধনী নচা ছোৱালীয়ে নহয়, তাই এগৰাকী নাৰীও। দেৱীৰ দৰে পূজা কৰিব নোৱাৰ, নকৰিবি। কিন্তু এইদৰে অপমানো নকৰিবি। সৰু মানুহ হ'লেও অন্তৰ বুলি জেগা এডোখৰ আছে, তাত ঘা লাগিব নিদিবি। দুখ পাওঁ, কষ্ট পাওঁ। যা যা, তোৰ ভাষণ শুনি মুগ্ধ হৈ থকা মই মূৰ্খ নহয়। আৰু ৰাইজক তই কি কবি? তহঁতৰ কথাও তোৰ ৰাইজে জানে। ওজাপালি পালা গাব যাওঁতে দেৱিকাৰ লগত ক'ত কি কৰি ফুৰ তাৰ ৰাইজখনে ভালদৰেই জানে। কৃষ্টি ৰক্ষাৰ নামত তহঁতে কিমান ভণ্ডামি কৰি আছ সেই ৰাইজখনে ভালদৰেই বুজে। আৰু মোক যদি ফচোৱাৰ চেষ্টা কৰ, পৰিণাম ভাল নহ'ব। মোৰ ৰূপটোতো তহঁতে আজি চিনি পালিয়েই। এই ৰূপ আকৌ ভয়াৱহ হ'ব। ৰাৱণ হয় মই, ৰাৱণ। চোতালত দেওধনীৰ চেও মই সহ্য নকৰো। এই দেওধনী ৰং, ঐ দেওধনী, কি কৰিব আহিছা ইয়াতে? হা, নাচিবলৈ ঠাই নাপালি? হা, মোৰ নাম এটা আছে, ময়ূৰী। মোৰ নাম দেওধনী নহয়। আমি দেওধনী নাচোহে। আমাক দেওধনী বুলি গালি দিলে দুখ পাওঁ, কষ্ট পাওঁ, কাৰণ দেওধনী এটা গালি দিয়া নামেই নহয়। কি বুলি ভাবিছ? ভৱিষ্যতে ইয়াত খোজ নিদিবি। আৰু শুন, তহঁতক সমাজে দেওধনী বুলিয়ে গাড়ী পালে উপলুঙা কৰে। বেছি সন্মান আশা নকৰিবি। যা ইয়াৰ পৰা। দেউতা, ময়ূৰীক আমাৰ ঘৰলৈ মই মাতি আনিছো। মা ঘৰত নথকাৰ বাবে তাইক মই সংগী হিচাপে আনিছো। আৰু এই দেওধনীৰ ড্ৰেছ সাজযোৰ তাই মোক আনি দিয়া নাই, মই নিজে যোগাৰ কৰি আনিছো। তুমি খং কৰিছা কিয় দেউতা? দেওধনীৰ সাজযোৰ কোনে পিন্ধিব দিছে? তেওঁ খুলি থ, ভালে কৈছো, খুলি থ। এই সাজযোৰ মই ঘৃণা কৰো। দেউতা, তুমি ভাল নোপোৱা নালাগে, কিন্তু এই শিল্পক গালি নিদিবা, অপমান নকৰিবা। এই সাজযোৰ পিন্ধিলে কি হয় জানা দেউতা? গাত যেন গোসানী লম্ভে, মনটো কঠিন হৈ পৰে। ঈশ্বৰৰ সমৰ্পণত মোৰ মনটো উদ্বাউল হৈ পৰে। মই দেওধনী নাচিমেই দেউতা, মই দেওধনী নাচিমেই। এটা কথা ভাবিছোঁ ভৱন। কি আনন্দ? আমি আৰু এই দেওধনী নচুৱাই এই ওজাপালি গাই চলিব পাৰিম জানো? এই আজিকালি মানুহে এই দেওধনী ওজাপালি এইবোৰ নোচোৱাই হ'ল। তই হতাশ হৈছ নন্দ? হতাশ হোৱা নাই ভৱন, কিন্তু সেই কথাবোৰ চিন্তা কৰিব লাগিব দেচোন। এই মোৰ ছোৱালী এই ময়ূৰীও লাহে লাহে ডাঙৰ হৈ আহে, আৰু সেই পৰিয়ালটোৰ কথাটো আছেই। কষ্টটো হ'বই নন্দ, কিন্তু চাবিচোন এটি ৰাইজে আমাক স্বীকৃতি দিবলৈ বাধ্য হ'ব। কিন্তু সেই স্বীকৃতিবোৰে জানো আমাৰ পেট ভৰিব? ৰাইজৰ হাত চাপৰিবোৰে জানো আমাৰ সেই পাকঘৰৰ চৌকাবোৰ জ্বলাই ৰাখিব পাৰিব? চলিতো আছোৱে এনেকৈ, জীৱনৰ আৰু কেইটা দিন যাব দে চলি। মাত্ৰ হতাশ হৈ সাধনা এৰি নিদিবি। আজিকালি দেখোঁ সেই দেওধনী ওজাপালিৰ পালাবোৰ নোহোৱা, ওজাপালি তাজোৰ শব্দ নোহোৱাকৈ এই কেইবাদিনো ঘৰৰ বাৰাণ্ডাতে ওলমি থাকে। পালা আহিব, পালা আহিব। ৰাইজে আমাক পাহৰিব নোৱাৰে নহয়। এই ৰাইজে আমাক জীয়াই ৰাখিছিল, জীয়াই ৰাখিছে আৰু ভৱিষ্যতেও ৰাখিব। মাত্ৰ হতাশ নহ'ব। নাজানো এই প্ৰভুই বা কোন পিনে নি।
এই তোৰ কথা মানিয়েই এই ইমান দিনে চলি থাকিলোঁ বাকী থকা দিনকেইটাও চলিম দে মই যাওঁ দে পৱন ৰচোন এই ঘৰত চাউল দাইল নিমখ তেল এইবোৰ আছেনে নাই নাই যদি আমাৰ জানকীক কৈয়ে লৈ যাব জানকীক ক'ব নালাগে জানকীয়ে নন্দ ককাইদেউৰ কথা ভিতৰৰ পৰা সকলোবোৰ শুনি আছে মই জানো হাসি নন্দ ককাইদেউৰ ঘৰত চৌকা জ্বলা নাই আৰু সেইবাবে মনৰ দুখ পাতলাবলৈ আমাৰ ঘৰলৈ আহিছে লগ নন্দ ককাইদেউ আৰু ঘৰলৈ গৈ আপুনি চৌকা জ্বলাওক নালাগে নালাগে এই ময়ূৰে নদীলৈ গৈ এই মাছ পুঠি কেইটামান যোগাৰ কৰিছে তাকে সিজাই খাম হ'ব নন্দ ককাইদেউ দুখীয়াৰ দুখ দুখীয়াইহে ভালদৰে বুজি পায় লগচোন সেদিন আমাৰো প্ৰয়োজন হ'ব নহয় ল নন্দ ললো দে নললে বেয়াহে পাবি কিন্তু পিছত ঘূৰাই দিম নল বুলি নকবি যা যা এতিয়া যা এই ময়ূৰে চাগে তোলৈ ৰৈ আছে পিছত নন্দ ময়ূৰীক আহিবলৈ কবিচোন এই নাৰায়ণপুৰা পালাখন যে এই পালাখন হ'ব লাগে ঠিক আছে মই ময়ূৰীক হ'লে পঠাই দিম মই আহোঁ ক'ব সেইখন তোমাৰ নিয়মে পালা নোহোৱাকে কেনেকে থাকিব আপুনি সমৰক সুধকচোন সি মোক সকলোবোৰ কথাই কৈছে সমৰ ক'ত সি আকৌ কেতিয়া আহিল ঠাকুৰালক বজাৰৰ পৰা আহি চোতাল পোৱাৰ আগতেই সি মোক সকলোবোৰ কথাই কৈছে আৰু এতিয়া মন মানি সি সেই মজিয়াতে বহি আছে সমৰ ওলাচোন কথাবোৰ মই বহুতিক কৈছো এইবোৰ চব মহেশটোৰ বাবেই হৈছে মহেশ মানে সেই যে মৌজাদাৰৰ ভাইক মহেশ কি কৰিলেহি নাৰায়ণপুৰৰ য'ত আমাৰ পালাখন আছিল তাৰ মানুহে আহি মোক খবৰ দিছে পালাখন নহয় মহেশে বোলে মানা কৰিছে আৰু মৌজাদাৰৰ বিৰুদ্ধে সিদ্ধান্ত ল'বলৈ সেই গাঁৱৰ ৰাইজে ভয় কৰিছে গতিকে আমাক নামাতিলে আচৰিত মৌজাদাৰৰ ভাইকে বাধা দিছে আমিচোন মৌজাদাৰৰ বিৰুদ্ধে ক'তো এটা শব্দ উচ্চাৰণ কৰা নাই তই নহ'লে বা নাৰায়ণপুৰলৈ যাবিচোন সমৰ সিমান দিন এই দলটোৰ লগত লাগি ফুৰিছ সেইখিনি কৰিব নোৱাৰিবিনে পালাখন নাপালে আমাৰ বৰ কষ্ট হ'ব সমৰ কষ্ট বৌতি মোৰ লগতে দলটোৰ বাকীবোৰৰো হ'ব বৌতি কিন্তু উপায় নাই আৰু নাৰায়ণপুৰলৈ গ'লেও লাভ নহ'ব মই চেষ্টা কৰিছিলোঁ কিন্তু মৌজাদাৰৰ বিপক্ষে সিহঁতে কোনোমতে সিদ্ধান্ত নলয় বল জানকী বল ভিতৰলৈ বল মোৰ ঢোলটো ক'ত ৰাখিছ বহুদিন মই আখৰা কৰা নাই সময় তই ইয়াতে ৰবি বল জানকী ভিতৰলৈ বল আছে কিয় লাগে তুমি ইয়ালৈ নাহিবা মণি তুমি ইয়ালৈ নাহিবা মৌজাৰা দেউতাৰাই বেয়া পায় তুমি ইয়ালৈ আহি থাকিলে আমাৰ অন্যায় হ'ব এয়া সম্ভৱ নহয় মণি তুমি ইয়ালৈ আহি থাকিলে আমাৰ আৰু বিপদ বাঢ়িবহে পাগলামি নকৰিবা মণি পাগলামি নকৰিবা চোৱা মণি তোমাক আমি সকলোৱে ভাল পাওঁ তোমাৰ ইচ্ছাক আমি আদৰ কৰোঁ কিন্তু তুমি ইয়ালৈ অহাৰ বাবে তোমাৰ ঘৰখনে এমূৰৰ পৰা আমাৰ দেওধান পালনৰ বন্ধ কৰি প্ৰতিশোধ লৈছে যোৱা মণি তুমি ঘৰলৈ উভতি যোৱা মণিয়ে দেওধনী নাচিব সমৰ মণিয়ে দেওধনী নাচিব শিকলিৰে শিল্পীক বান্ধি ৰাখিব নোৱাৰি আৰু যদি কোনোবাই বান্ধি ৰখাৰ চেষ্টা কৰে তেতিয়াহ'লে ভূমিকম্প হয় উৎকিৰণ হয় বিপ্লৱ হয়
সিহঁত বোলে লৌহ কন্যা বদনামী দেওধনী নিজে বদনামী হৈ পাহাৰ ভৈয়ামত ঘূৰি ফুৰিবি আৰু মোৰ ভাইটোক বদনাম আনিবি হা কোনে বিশ্বাস কৰিব তহঁতৰ কথা কোনেও নকৰে কাৰণ তহঁত হৈছে সমাজৰ আৱৰ্জনা পপীয়া তৰাক কেনেকৈ থাপ মাৰি ধৰি আনি সেই পাহাৰৰ বুকুত নিক্ষেপ কৰিব লাগে এই মৌজাদাৰ সনাতন চহৰীয়াই ভালদৰে জানে আৰু জানো বাবে দেউতাই দি থৈ যোৱা এই পাহাৰপুৰ মৌজা আজিও মোৰ হাতৰ মুঠিত মানুহক কেনেকৈ বস কৰিব লাগে এই বংশ মৰ্যাদাই মোক ভালদৰে শিকাইছে নষ্ট দেওধনী পালাবৰ যেতিয়া এটাকৈ বন্ধ হৈ যাব তেতিয়া গম পাবি তহঁতৰ কি অৱস্থা হয় অপেক্ষা কৰ হেৰি অকলে কিনো বলো কি আছে এই পথাৰত ৰাতি হাতী নমাবলৈ শুনিছো মহেশ তালৈকে গৈছে আৰু ৰাতি সি টঙিতেই আছিল আপুনি গৈ অলপ নজৰ কৰি আহকচোন হাতীয়ে ধানবোৰ নষ্ট কৰিলে আপোনাৰ টোপনি নাইকিয়া হ'ব হাতীতকৈও ডাঙৰ প্ৰতিপক্ষক মই বলাইছো সাবিত্ৰী পথাৰৰ জন্তু আহিব আৰু যাব কিন্তু শত্ৰুক লাই দিব নোৱাৰি মূৰলৈকে জপিয়াব আপোনাৰ প্ৰতিপক্ষ ইমানেই শক্তিশালী হ'লনে যে আপুনি সাফল্যৰ আনন্দত অকলে আনন্দ উৎসৱ পালন কৰিছে শত্ৰুপক্ষ তেনে নগণ্য সাবিত্ৰী সিহঁত মোৰ কাৰণে একো একোটা সামান্য নিগনি হুৰাই দিলে খেতি পথাৰ এৰি পথাৰৰ গাঁতত সোমোৱা পথাৰৰ নিগনি তেনেহ'লে ইমান চিন্তা কৰি দেহৰ ক্ষতি কৰিছে কিয় আহক ভাত সাজিছো খাই পথাৰৰ পৰা এপাক ফুৰি আহকগৈ প্ৰতিপক্ষ নগণ্য হ'লেও সি মহেশক যি বদনাম দিব খুজিছিল সেয়া সামান্য নহয় পিতৃ তাৰ ভৰ হাতীতকৈও শক্তিশালী কিন্তু মই তাক কলিতে নিশেষ কৰি দিছোঁ আপোনাৰ এই পাক লগা কথাবোৰ মোৰ মূৰত সোমোৱাই ল'লে পাগলহে হ'ব লাগিব এপিনে মণি অচোন ৰাতিপুৱাৰ পৰা ঘৰত নাই ক'ত বা গ'ল তাই ৰাতিপুৱাৰ পৰা ঘৰত নাই মাক হৈ তুমি নাজানা মহেশ ক'লৈ দেখোন মহেশ ঘৰত নাই বুলি আৰু মণি আমাৰ ছোৱালী তাই বেয়া পথত যাব নোৱাৰে নহয় ক'ত গৈছিলি ক'ত কি কৰি ঘূৰি ফুৰিছিলি বংশৰ মান মৰ্যাদা সকলো শেষ কৰি দিলি পৱনৰতাহঁতৰ ঘৰলৈ গৈছিলো কিয় গৈছিলি দেউধনী কিবলৈ মই দেউধনীৰ যে ভাল পাওঁ মণি খবৰদাৰ এই মৰ্যাদাৰ সনাতন চহৰীয়াৰ পগলা খংটো উঠাই ল'বলৈ চেষ্টা নকৰিবি মোৰ শেষ কথা পৱন ওজাৰ চোতালত নিকৃষ্ট মানুহজনৰ ঘৰত ভৰি নিদিবি শুনিছ নহয় দেওধনী শিকিব যাব নোৱাৰ মোৰ কথা ভৱিষ্যতে অমান্য কৰিবলৈ চেষ্টা নকৰিবি নহ'লে কিন্তু মই কাকো চিনি নাপাম আজিচোন দেওধনীৰ পালাও নাই দেওধনী ৰঙা হাতযোৰ পিন্ধিছ কিয় মোক আজি বাধা নিদিবি অজয়দা মোক নাচিবলৈ দে মোক দেওধনী নাচিবলৈ দে নাচি মই আজি আকাশ পাতাল সৃষ্টি চৰাচৰ সকলো জগাই তুলিম মৌজাদাৰৰ বৰঘৰত কৰি তুলিম পপিয়াদাৰৰ উল্কাপাত হৈ জ্বলাই দিম মৌজাদাৰ ডাঙৰ মানুহ সমাজৰ ভদ্ৰ মানুহ তোৰ মোৰ দৰে সৰু মানুহবোৰে যুঁজিব পৰাকৈ আমাৰ ধন ঐশ্বৰ্য নাই ধনুকাৰো নাই আমি ধৈৰ্য ধৰিব লাগিব দেৱিকা সময় আহিব সুযোগ আহিব সেইদিনাখন চাবি সমাজৰ ৰাইজে মৌজাদাৰৰ বৰঘৰত জুই দিব সমাজ কোনখন সমাজে যিখন সমাজে তেজীমলা ঠেকিত খুন্দি মৰাৰ পিছতো চুপ হৈ আছিল সেইখন সমাজে যিখন সমাজে চম্পাৱতী কেইটা ৰজগৰৰ সৈতে বিয়া দিয়াৰ পিছতো চুপ হৈ আছিল সেইখন সমাজে যিখন সমাজে জয়মতীক গছত বান্ধি নিৰ্যাতন কৰাৰ পিছতো জাগি উঠা নাছিল সেইখন সমাজে কোনখন সমাজে অজয়দা বুঢ়ী আইৰ দিনৰে পৰা এটাই মাথো দেখি আহিছো নাৰীক চেপি খুন্দি নিশেষ কৰি পেলোৱা
আৰু তাৰ পিছত পুতলাৰ দৰে দলিয়াই পেলোৱা। তই হতাশ হ'লে কেনেকৈ হ'ব দেৱিকা? তই চাবিচোন, সমাজ যেতিয়া জাগি উঠিব, এই সনাতন চহৰীয়াৰ দৰে মৌজাদাৰ অহংকাৰ ধূলিৰ লগত মিহলি হৈ যাব। মাথো অপেক্ষা কৰ সময়লৈ। মহেশহঁতৰ অপকৰ্মবোৰৰ কথা ক'বলৈ মানুহক বহুত চেষ্টা কৰিছিলোঁ, কোনেও নুশুনিলে। দোষী হেনো আমি দেওধনী শিল্পীবোৰ। সেইবোৰ বাদ দে, আমি অলপ বাহিৰলৈ ওলাই যাওঁ, তোৰ মনটো ভাল লাগিব। নাযাওঁ দে। আৰু এটা কথা, তই বৰকৈ আমাৰ ঘৰলৈ অহা যোৱা কৰি নাথাকিবি। মোৰ বাবে বদনাম চপাই ল'ব নালাগে। তই কোনে কি বদনাম দিয়ে দি থাকক দেৱিকা, সেইবোৰলৈ ভয় কৰি তই মোক অৱজ্ঞা নকৰিবি। বৰ কষ্ট পাওঁ, বৰ কষ্ট পাওঁ। কষ্টটো এদিন পাবই লাগিব অজয়দা, হয়তো এদিন আগত অথবা এদিন পিছত। তাতকৈ আজিৰ পৰাই কষ্ট পোৱা আৰম্ভ কৰোঁ দে। পাহাৰপুৰৰ সেই খৰস্ৰোতা নদীখন বলিয়া ৰূপ লৈ মোৰ ঘৰটো উটুৱাই লৈ যাওঁ। কষ্ট হ'লেও মই তাক পুনৰ সাজি ল'ম। পাহাৰখন খহি আহি মোৰ পথাৰখন মাটিৰে পুতি পেলাওঁ। কষ্ট হ'লেও মই দুবাহুৰ শক্তিৰে তাক পৰিষ্কাৰ কৰি ল'ম। কিন্তু তই অৱজ্ঞা কৰাৰ কষ্ট মই সহ্য কৰিব নোৱাৰিম দেৱিকা, কেতিয়াও নোৱাৰিম। মই নাজানো কাৰ ভাগ্যত কি লিখা আছে। দেওধনী এই ৰঙা সাজোৰৰ দৰে মোৰ মনটো এতিয়া তেজী ৰঙা ঘোঁৰা হৈ দৌৰিব ধৰিছে। লোহাৰ কঠিনতাই মোৰ কলিজাত বৰ্ম সাজিছে। দেওধনী মানে শুনিছিলোঁ দেৱতাৰ ধ্বনি। মোৰ কাণে কাণে যেন কোনোবাই কৈ গৈছে, দেৱিকা তই দেওধনী নাচি যা দেৱিকা, তই দেওধনী নাচি যা। দাদা তইচোন আজিকালি পথাৰতে থকা কৰিলি। পাহাৰৰ পৰা হাতী জাক নামিছে দাদা, সেয়েহে পথাৰখন অলপ পহৰা দিছোঁ দাদা। বনৰ জন্তু আহিব আৰু যাব, সেই বুলি এনেকৈ টোপনি ক্ষতি কৰিবিনে? যাবি ঘৰলৈ যাবি। দাদা দেওধনী কেইজনীক আমি এটা শিক্ষা দিব লাগিব দাদা। সেই যে দেৱিকা দেওধনীৰ লগৰজনী নন্দৰ জীয়াই, তাইও আজিকালি মোৰ কথা মানুহক লগাই ফুৰে দাদা। মই থাকোঁতে তোৰ চুলি এডালৰ কোনেও ফেলফাল কৰিব নোৱাৰে মহেশ। আৰু সিহঁতৰ কথা কোনে শুনিব? কোনে শুনিব? এনেও আজিকালি দেওধনী ওজাপালি এইবিলাকক ৰাইজৰ মাজলৈ যাব নোৱাৰি। ৰাইজ একত্ৰিত হ'লে আমাৰ কথা কোনেও নুশুনা হ'ব। বা এটা ব্যৱস্থা কৰিব লাগিব দাদা। মণিকো অলপ আমি এইবাৰ চকু দিব লাগিব দাদা। মাজে মাজে পৱন ওজাৰ ঘৰলৈ গৈ থকাৰ খবৰ পাইছোঁ মই। আৰু দেৱিকাহঁতৰ লগতো নৈখনলৈ মাছ মাৰিবলৈ যায় দাদা। সি যেতিয়া চিধা আঙুলিলে নোলায়, আঙুলি অলপ বেকা কৰিব লাগিব মহেশ। সিহঁতৰ প্ৰতিখন পালা যেতিয়া মই বন্ধ কৰি দিম, তেতিয়া সিহঁতে বুজি পাব জুইৰ লগত খেলিলে চগাবোৰ কেনেকৈ ছাই হৈ যায়। দাদা মণি আৰু নবৌ আহিছিল নহয় পথাৰলৈ, ক'ত গ'ল সিহঁত? বহুদিন অহা নাই নহয়, আজি লৈ আহিছোঁ। সাবিত্ৰী যাবৰ হ'লেই নে? বহুদিনৰ মূৰত ওলাই আহি মনটো মুকলি মুকলি লাগিছে। মণি, আমি সৰু থাকোঁতে এই পথাৰখনতে পখিলাৰ পিছে পিছে দৌৰি ফুৰিছিলোঁ। মা, মোৰো পখিলাৰ পিছে পিছে দৌৰিব বৰ মন যায়। মৌজাদাৰৰ ঘৰৰ ছোৱালীয়ে পখিলাৰ পিছে পিছে নদৌৰে মণি। যদি সপোন দেখিছা, সপোনবোৰ পুৰি পেলাবলৈ চেষ্টা কৰিবি। নহ'লে কিন্তু পস্তাব লাগিব, বহুত পস্তাব লাগিব। ধন ক্ষমতাৰ অহংকাৰত অন্ধ হয় চান্দ। সদাগৰৰ বণিজৰ নৌকা আগুৱাই, সমুদ্ৰৰ গৰ্জনত নৌকা ডুবি যায়, আকৌ আগুৱাই, আকৌ ডুবি যায়। তথাপি ক্ষান্ত নহয় অহংকাৰী চান্দ সদাগৰ। বেউলাই কান্দে, লখাইক জীয়াই তুলিবলৈ বেউলাই আউলি বাউলি হৈ কান্দে।
তথাপি ব্যথিত নহয় চান্দ সদাগৰৰ হৃদয়। বেউলাই মন বান্ধে দেওধনীৰ চন্দত কঁপি উঠে দেৱতাৰ বৰঘৰ। অহংকাৰৰ পৰাজয় হয়, জয় হয় সত্য শিৱ সুন্দৰৰ। দেৱিকা মা, তহঁতে যে এই আখৰাবোৰ কৰি আছ, কিহৰ কাৰণে কৰি আছ? পালা গাবলৈচোন কোনোৱে নমতাই হ'ল। পিতাৰাই বাৰু কথাবোৰ বুজি নাপায়, জীৱনটোতো তেনেকৈ পাৰ কৰিলে, কিন্তু তইতো অলপ বুজাব পাৰ দেৱিকা। মা, দেওধনীৰে সাজযোৰ পিন্ধি থাকিলে, হোজাপাৰীৰ পদ আওৰাই থাকিলে আমাৰ কাৰো ভোক পিয়াহে নালাগে দেখোন। আৰু পালা আহিব ৰ। পালা আহিব জানো? পালা আহিব, ৰাইজে আমাক পাহৰিব নোৱাৰে নহয়। মৌজাদাৰে পালাবোৰ এফালৰ পৰা বন্ধ কৰিছে সঁচা, কিন্তু আমাৰ মনবোৰতো বন্ধ কৰিব পৰা নাই। যেতিয়ালৈকে আমাৰ মনবোৰৰ পৰা এই ওজাপালি দেওধনীক মুচি দিব নোৱাৰে, তেতিয়ালৈকে এই লোককৃষ্টিক কোনেও মাৰি পেলাব নোৱাৰে জানো? আপোনাৰ এইবোৰ ভাষণ শুনি শুনিয়ে আজিৰ এই অৱস্থা পালো। আপুনি বাৰু নিজৰ পৰিয়ালটোৰ কথা নাভাবে নাই, কিন্তু এই নন্দ ককাইদেউহঁতেতো নিজৰ পৰিয়ালটোৰ কথা ভাবিব লাগিব। পালা অহা নাই বাৰু, কিন্তু মানুহ কেইজনেতো অন্য কিবা কামৰ কথা ভাবিব লাগিব। মা, আচলতে কি জান, আমিবোৰ হৈছোঁ স্বৰ্ণমৃগ, সোণৰ হৰিণ। ৰামচন্দ্ৰই সীতাদেৱীৰ বাবে বিচাৰি যোৱা সেই মায়াবী সোণৰ হৰিণ নহয়। আমিবোৰ আজিৰ পৃথিৱীৰ স্বৰ্ণমৃগ, কাৰোবাৰ বাবে পূজিতা আৰু কাৰোবাৰ বাবে লালসা, কেৱল লালসা। সেই মহেশ হতৰ দৰে মানুহবোৰৰ বাবে আমিবোৰ কেৱল লালসাৰ স্বৰ্ণমৃগ, আৰু সেই লালসাৰ জুইত পুৰি মৰিছোঁ আমিবোৰ। ইমান ডাঙৰ ডাঙৰ কথা মই বুজি নাপাওঁ। তহঁতে এই পৃথিৱীখন দেখিছ, তহঁতেই বুজিবি, কিন্তু মোৰ কথা হ'ল পালা যিহেতু অহাই নাই, মানুহ কেইজনে এতিয়া অন্য কিবা কামৰ কথা ভাবিব লাগে। হ'ব দেও জানো কি, পদ এটাৰ অভ্যাস আৰম্ভ কৰিছিলোহে মাত্ৰ, দিলি নহয় মনটো নষ্ট কৰি। খাম দে কিবা কৰি, আৰু যদি খাবলৈ নাপায় পথৰ ভিখাৰী হওঁ। সেই ৰাইজে দিয়া পিতলৰ শৰাইবোৰ আছে নহয়, সেইবোৰ লৈ গৈ বজাৰত বিক্ৰী কৰি চাউল দাইল নিমখ এই সকলোবোৰ কিনিম। হ'বতো জানো কি? দেখিছেনে নন্দ ককাইদেউ, ভাল কথা এটা ক'লে ভুলতাই মোকেই খং কৰে। যি কৰে কৰি থাকক এতিয়া। পৱন ককাইদেউ, পৱন ককাইদেউ, পৱন ককাইদেউ, আপোনালোক সকলো ইয়াত সাংঘাতিক ঘটনা এটা হৈছে। সাংঘাতিক ঘটনা? কি সাংঘাতিক ঘটনা হৈছে? হাতীয়ে কৰবাত ঘৰ দুৱাৰ ভাঙিলে নেকি? তাতকৈ ডাঙৰ ককাইদেউ আৰু নন্দ ককাইদেউ, আপুনি ইয়াত ঘৰত কি হৈছে খবৰ পোৱা নাই নেকি? কি হৈছে অজয়? এই ৰহস্যনো কিয় কৰিছ? এই নোকোৱা কিয়? কথাবোৰ ভালকৈ ক, নে এই মানুহ গালত চিন্তাত মাৰিব খুজিছ? পৱন ককাইদেউ, মইলি নিৰুদ্দেশ হৈছে। মইলি নিৰ্দেশ হৈছে? সি কেনেকৈ সম্ভৱ? তাৰপিছত আমাৰ ঘৰলৈ অহা কথা আছিল। নন্দ, তই চিন্তা নকৰিবি, মইলি আহিব ৰ। এই অজয়, কথাবোৰ ভালকৈ কচোন, কি হৈছে ঘটনাটো? ককাইদেউ, মইলি নদীৰ পাৰে পাৰে যোৱা বহুতে দেখিছিল। তাই অকলে আছিল, হয়তো ঢেকীয়া বিচাৰি পাহাৰৰ ফালে গৈছিল। তাৰপিছত আৰু কোনেও দেখা নাই। লগৰবোৰে বহুত বিচাৰিলে, আমিও বিচাৰিছোঁ, কিন্তু ময়ূৰী নাই। অ ককাইদেউ, ময়ূৰী নাই। ময়ূৰী আইজনী, তই মুখেৰে কলৈ গ'লি আইজনী? মাক নোহোৱা আজি কেইবা বছৰ হ'ল। তাইহে মোৰ একমাত্ৰ সম্পত্তি আছিল পৱন। মই এতিয়া কাক লৈ জীয়াই থাকিব পাব? ধৈৰ্য ধৰ নন্দ, ধৈৰ্য ধৰ। তাই অকল তোৰেই ছোৱালী নহয় নহয়, তাই আমাৰো ছোৱালী। তাই নোহোৱা হৈ গ'লে আমি কেনেদৰে থাকিব পাৰিম? তাইক বিচাৰিব লাগিব। তাই কিবা বিপদত পৰা নাইতো? মই আশংকা কৰিছোঁ সেইবোৰ সকলো সেই মৌজাদাৰৰ ভাগ, মহেশৰ কাম। সি নিশ্চয় কিবা ষড়যন্ত্ৰ কৰিছে। আমি তাইক বিচাৰি যাব লাগিব পিতা। তাই দেওধনীত আছে। তাইৰ দৰে স্বৰ্ণমৃগক স্বীকাৰ কৰিবলৈ কোনোবাই ভান পাতিছে। মৃগয়াৰ স্বীকাৰ নহওঁতে আমি তাইক বিচাৰি যাব লাগিব পিতা। নহ'লে আমি তাইক হেৰুৱাই পেলাম পিতা, হেৰুৱাই
কেনেকৈ যাবলৈ দিওঁ ময়ূৰী ময়ূৰী নহয় তইতো দেওধনী নচা ছোৱালী এটা ধুনীয়া সোণৰ হৰিণ ইমান দিনে সোণৰ হৰিণীৰ পিছ লৈ আছে সুযোগেই নাপাওঁ ৰামচন্দ্ৰবোৰ তহঁতৰ লগে লগে লাগি থাকে নহয় আৰু আমিবোৰ তোৰাবৰহে আজি স্বৰ্ণমৃগ স্বৰ্ণলংকাত প্ৰৱেশ কৰিছে কেনেকৈ যাবলৈ দিওঁ ময়ূৰী পিতাহঁতে মোক বিচাৰি আছে ইমান সময় মই ঘৰ বাহিৰত কেতিয়াও নাথাকো এতিয়াতো সন্ধিয়াই লাগিল ভালে ভালে মই মোক যাবলৈ দে বল মোৰ টঙি ঘৰটোলৈ বল মোৰ ইয়াত যে এটা মোৰ টঙি ঘৰ আছে কোনেও নাজানে ময়ূৰী কোনেও নাজানে অজয় দাহঁত আহিলে তোৰ ৰক্ষা নহ'ব ভালে ভালে কৈছে মোক যাবলৈ দে বল ময়ূৰী সৌ টঙি ঘৰটোলৈ বল ইয়াত উঠি আজি আমি দুয়ো হাতী ৰখিবলৈ মই কিমান ধুনীয়া টঙি ঘৰ সাজি ৰাখি থৈছো চাচোন চা বল ময়ূৰী বল নাযাওঁ মই চিঞৰি দিম দেৱিকা অজয় দা পিতাই চিঞৰি দে বনৰ হৰিণে হুহুৰি মাৰিলে কোনে হাৰ পাই জানো ময়ূৰী মোৰ বাঘটোক তই জগাই তুলিছ বল ময়ূৰী পাহাৰলৈ বল ময়ূৰী বল পাহাৰলৈ বল স্বৰ্ণমৃগ চিকাৰ কৰি সঁচাকৈ বৰ পৰিতৃপ্ত হৈছো তহঁতক সঁচাকৈ বৰ ভাল লাগে তহঁতৰ নাচ ভাল লাগে কিন্তু নিজৰ স্বাৰ্থৰ বাবে তহঁতক বদনাম দিব লগা হয় নিগয় কৰা হ'লেই যেতিয়া তইনো আৰু কি কাম তোক একেবাৰে শেষেই কৰি পেলাও মানুহে ভাবিব তোক হাতীয়ে গছকি মাৰিছে যা ময়ূৰী যা আমাৰ ময়ূৰী নহয়তো ময়ূৰী তই এনেকৈ কিয় আছ ময়ূৰী ময়ূৰী উঠ এই হাবিৰ মাজত এনেকৈ অকলে কিয় পৰি আছ এজনী পিতাই আহিছে নন্দ আহিছে উঠচোন এজনী তই কথা কোৱা নাই কিয় এজনী ময়ূৰী কিয় কথা নকয় ময়ূৰী আৰু নাই দেৱিকা এতিয়া কান্দিলে কি হব গাভৰু ছোৱালী এজনী নৈ পাৰত অকলে অকলে খোজকাঢ়ি থাকিব ঘৰৰ মানুহৰ খবৰেই নাই পাহাৰৰ পৰা হাতী নামিছিল হাতীৰ ভয়ত মই এতিয়াও নমাই নাই ময়ূৰীয়ে অকলে অকলে নৈ পাৰত খোজকাঢ়ি আছিল হাতীয়ে পাই গছকি মাৰিলে ময়ূৰীক হাতীয়ে গছকি মাৰিব নোৱাৰে তাই কাৰোবাৰ চিকাৰ হৈছে স্বৰ্ণমৃগৰ চিকাৰ পিতাই তাইক আমি এৰুৱাই পেলালো পিতাই
সিহঁত বোলে লৌহ কন্যা অকলে অকলে ঘূৰি ফুৰিবি গুৰু গোসাঁইটো একো নামা নহয় নাচি নাচি যেন পৃথিৱীখন নিকা কৰি পেলাবি পাইছা পাইছা এটা মতাটো হাতীৰ গছকত হিপুৰি পালি বাকী থকা কেইজনৰে একে ডকাই হ'ব এৰি কাৰণো কি হ'ল এই যে নন্দৰ যে এই দেওধনীজনী মাৰে পৱন ওজাৰ যে দেৱিকা দেওধনীৰ বান্ধৱীজনী গম পাইছো দিয়ক কি হ'লনো হাতীয়ে গছকি মাৰিলে কি মানুহে আপুনি ছোৱালী এজনীক মাৰি পেলালে আপুনি এনেকৈ আনন্দ কৰিছে আৰে কি কয় সাবিত্ৰী কমখন জ্বলাইছেনে সিহঁতে আমাক কমখন জ্বলাইছেনে এনেকৈ ঘূৰি থাকিলে আমাৰ মনিৰো একে অৱস্থাই হ'ব সেইকাৰণেহে কৈ থাকো আপুনি সেইকাৰণে কৈ নাথাকে আপুনি কেৱল আপোনাৰ জেদ আৰু অহংকাৰৰ বাবেহে ভাবে না সাবিত্ৰী মনি হৈছে আমাৰ একমাত্ৰ ছোৱালী এদিন তাইক বিয়া দি উলিয়াই দিব লাগিব আৰু এনেকৈ যদি দেওধনী নাচ গান তাই মূৰত সোমাই লয় তাইক বিয়া দিবা কেনেকৈ কেনেকৈ বিয়া দিবা দেওধনী ছোৱালীকতো কোনে বিয়া কৰাবলৈ আগবাঢ়ি নাহে সেইকাৰণেহে কৈ থাকো মই আৰু এই ঘটনাটোৰ পৰা অন্ততঃ তাই ঘৰত সোমাই থাকিব হ'ব দিয়ক মৌজাদাৰ দেউতা আপোনাৰ লগত অলপ কথা আছিলে নন্দ ককাইদেউ দেখোন কিবা বেয়া খবৰ এটা শুনিছোঁ বৰ দুখ লাগিছে ডেকা ছোৱালীজনী কি যে হ'ল সাবিত্ৰী নন্দ সকামখিনি চলাবলৈ পইচা বিচাৰি আহিছা নেকি পইচা নেলাগে দেউতা সকামটো কোনোমতে পাৰ কৰিম মণি আৰু মই যাম দিয়ক এদিন আপোনাৰ ঘৰলৈ সাবিত্ৰী কথা মই কৈ আছো নিব নিবিচাৰা ভিতৰলৈ যোৱা নন্দ কি ক'ব লগা আছে গাঁৱৰ মানুহে কোৱাকৈ কৰিছে ময়ূৰীক হেনো হাতীয়ে মৰা নাই হাতীয়ে মৰা নাই তাইক হেনো কোনোবাই হানি কৰি মাৰিছে সকলোৱে জানে তাইক হাতীয়ে গছকি মাৰিছে দাদা দেউতা কেঁচাৰীৰ দুৱাৰে দুৱাৰে ঘূৰিবলৈ আমাৰ ধন বিত্ত নাই আৰু সম্পত্তিও নাই আপুনি কিবা এটা ন্যায় বিচাৰ কৰক দেউতা আৰে মই কি ন্যায় বিচাৰ কৰিম তাইকতো হাতীয়ে গছকি মাৰিছে মানুহে কৈছে তাইক হেনো আপোনাৰ ভাই মহেশে মাৰিছে আৰু সেই টঙিলৈ টানি নিয়াও হেনো দেখিছে মহেশে তেনে কাম কৰিব নোৱাৰে এইবোৰ আপুনি কি কৈছে নন্দ ককাইদেউ সাবিত্ৰী সেই নন্দই নতুন চহৰীয়াৰ পুৰণি খংটো জগাই তুলিলে মোৰ চোতালত আহি মোৰ চকুত হৈ এই চাল চিকাপি কৌটোৱে মোৰ বংশ মৰ্যাদাক প্ৰত্যাহ্বান জনাইছে তই যাব লাগিব নন্দ তই যাব লাগিব দ্বিতীয়বাৰ যাতে তোৰ মুখত এনে কথা শুনিবলৈ নাপাওঁ সাবিত্ৰী মোৰ বন্দুকটো কত আছে মোৰ বন্দুকটো বহুদিন মই তাক ব্যৱহাৰ কৰা নাই কত আছে মোৰ বন্দুকটো আপুনি ইয়াৰ পৰা যাওক কিবা এটা অঘটন নহওঁতে আপুনি ইয়াৰ পৰা যাওক মই কাব কৰিছোঁ নন্দ ককাইদেউ আপুনি সোনকালে ইয়াৰ পৰা যাওক নন্দ ককাইদেউ আপুনি শান্ত হওক আপুনি বন্দুকটো পেলাই দিয়ক শান্ত হওক আপুনি বন্দুকটো পেলাই দিয়ক শান্ত হওক আপুনি মণিক ইয়াৰ পৰা নিব নোৱাৰে হেজাৰ চেষ্টা কৰিলে আপুনি মণিক ইয়াৰ পৰা লৈ যাব নোৱাৰে এই মণিয়ে মৰিৰ খালী ঠাইখিনি পূৰণ কৰিব এজনী দেওধনী মৰিল আৰু তাৰ খালী ঠাই পূৰণ কৰিবলৈ মোৰ ছোৱালীক টানিছা আমাৰ দেওধনীক কেনেকৈ লগাব মণিক জোৰ কৰি ইয়ালৈ অনা নাই নহয় তাই নিজ ইচ্ছামতে ইয়ালৈ আহিছে নষ্ট দেওধনী তহঁতৰ ৰূপবোৰ চিনি পাবলৈ মোৰ বাকী নাই মোৰ ছোৱালীক নষ্ট হ'ব দিব নোৱাৰো আগতে নিজৰ ঘৰৰ সেই নষ্ট মানুহবোৰক গাখীৰেৰে ধুৱাই পবিত্ৰ কৰি লওক নহ'লে সাপে কোনদিনা দংশন কৰি দি ঢালি দিব গমেই নাপাব
যিদৰে অবলা হ'ব জানো ঠিক তেনেদৰে গোখানি হ'ব ছোৱালী তই কি মোৰ মুখে মুখে তৰ্ক কৰিছা হা তহঁতৰ অৱস্থা এনেকুৱা হোৱা নাই তহঁতক মই গাঁৱৰ পৰাই ঘূৰাই কৰিম নিজৰ ছোৱালীৰ মুখতলে কাম দিবি আৰু গিৰিয়েৰক কবি মোৰ ছোৱালীৰ চাহটো যাতে ইয়াত নপৰে মানে জানকী দুখ নকৰিবি গোটেই জীৱনটো মই দেউধনী শিকালো ওঝা পালি শিকালো কি পালো দেবিকা কি পালো কেৱল অপমান লাঞ্ছনা চকু পানী এতিয়া আমি কোন বাটে যাম তহঁতকতো বহুতে লৌহ কন্যা বুলি কয় স্বৰ্ণামৃগ বুলি কয় এতিয়া তহঁতে দেহ ধৰি নাচি নাচি পৃথিৱী কপাই দিয় এতিয়া স্বৰ্ণামৃগৰ তিৰবিৰণি দেখিছানে কাৰোবাৰ বাসনাৰ জুইত দগ্ধ হৈ আমি বৰ পুৱতি নিশা আকাশত জ্বলি ৰোৱা একোটি অনুজ্জ্বল পুৱতি তৰা যাৰ কোনো আশা নাথাকে আকাংক্ষাও নাথাকে সূৰ্য উদয় হলে আমি বৰ হৈ পৰো নিস্তেজ নিৰাকাৰ মৃত্যুমুখী আমি বৰ হৈ পৰো মৃত্যুমুখী সময়বোৰ বহুত সলনি হৈ গ'ল দেবিকা এই মৌজাদাৰৰ পৰিয়ালটোৱে আমাক বহুত অন্যায় কৰিলে দেউধনী ওজাপালি পালাবোৰ প্ৰায় বন্ধই কৰিলে মৌজাদাৰৰ ভয়ত গাঁৱৰ প্ৰায়বোৰ মানুহে আমাৰ ঘৰলৈ অহা বন্ধ কৰিলে পিতাই দলটোক চলাই ৰখাৰ টান হৈ পৰিছে মই এটা কথা ভাবিছোঁ দেবিকা মই পালা বিচাৰি মই গাঁৱলৈ গ'লে ভাল হ'ব নেকি নহ'লে এই সংস্কৃতিক জীয়াই ৰখাই টান হৈ পৰিব লাভ একো নহ'ব অজয়দা তাতকৈ তই এটা কাম কৰ কি তই চহৰলৈকে গুচি যা তাতেই তোৰ ভাল হ'ব দে মই তহঁতক এৰি কলৈকো নাযাওঁ দেবিকা এই পাহাৰপুৰতে জন্ম লৈছোঁ ইয়াতেই মৰিম নহয় অজয়দা তই জেদ নধৰিবি মই বহুত ভাবি চিন্তিহে কথাষাৰ কৈছোঁ মই কৈছোঁ নহয় দেবিকা মই কলৈকো নাযাওঁ খাবলৈ পাওঁ নাপাওঁ ইয়াতেই থাকিম আৰু মই গুচি গ'লে এই মহেশেতক ক্ষতি কৰিবলৈ সুযোগহে পাব তই বুজিবলৈ চেষ্টা কৰ অজয়দা তই বুজিবলৈ চেষ্টা কৰচোন পিতাই তই আহিছ মই অজয়দাৰ লগত আমাৰ ওজাপালি দেউধনীৰ পালাৰ কথাকে পাতি আছিলোঁ মই জানিছিলোঁ তহঁত দুয়োটাক মই ইয়াতেই পাম অজয় তই কাইলৈ আছ নহয় আছোঁ ককাইদেউ মই দেবিকাৰ লগত তাকেই কথা পাতি আছিলোঁ মই পালা বিচাৰি অইন গাঁৱলৈ যাম এই সেইবোৰ পিছে পৰে হ'ব ৰ এই অহাকালি তই আমাৰ ঘৰত অলপ সহায় কৰি দিব লাগিব সহায় হঠাৎ কি সকামোলাল পিতাই এনেও মনসা পূজাখন দেখোঁ আমি বহাগতহে কৰোঁ তোক নুসুধাকৈ মই এটা সিদ্ধান্ত লৈ পেলালোঁ দেবিকা মই জানো মই লোৱা সিদ্ধান্তত তই নিশ্চয় আপত্তি নকৰ সিদ্ধান্ত কি সিদ্ধান্ত পিতাই আৰু তই লোৱা সিদ্ধান্তত মই জানো কেতিয়াবা আপত্তি কৰিছোঁ শুন আৰু অজয়ৰ কথাটো ভালদৰে মন দি শুন অহাকালি এই আমাৰ ওচৰৰ গাঁওখনৰ ল'ৰা এজনে আমাৰ দেবিকাক আঙুঠি পিন্ধাই বিয়া কৰাই লৈ যাব ল'ৰাজন চহৰত থাকে বাবে গোটেই সিদ্ধান্তটো লৰালৰি কৰিব জানই নহয় দেউধনী নচা ছোৱালীক কোনেনো বিয়া পাতিবলৈ আগবাঢ়ি আহিব ল'ৰা এজন যে ওলাইছে
আৰু তাইক মই এঘৰলৈ বিয়া দিব পাৰিলেহে মই শান্তিৰে চকু মুদিব পাৰিম জানইচোন গাঁওখনৰ পৰিৱেশ কিছে হৈ গ'ল সেই আগৰ পৰিৱেশ নাই দেৱিকা তই সোনকালে ঘৰলৈ যাবি আৰু অজয় তই অহাকালি আমাৰ ঘৰত মোক সহায় কৰি দিবি জানই অকলশৰীয়া মানুহ মই যাওঁ দে মই এইবোৰ কি শুনিছো এইমাত্ৰ যে কৰিব সেইবোৰ কি সঁচা মই একোৱেই নাজানো অজয় দা পিতাই কৈছে যেতিয়া সঁচাই হ'ব আৰু তই মানি ল'বি মানিটো ল'বই লাগিব অজয় দা নহ'লে পিতাই জীয়াই নাথাকিব মোৰ ভৰিৰ তলৰ মাটিবোৰ থৰ থৰকৈ কঁপিছে মোৰ পৃথিৱীখন ভূমিকম্পত চূৰ্ণ বিচূৰ্ণ এই আঘাতৰ ভয় মই সহ্য কৰিব নোৱাৰিম দেৱিকা কেতিয়াও নোৱাৰিম ধৈৰ্য ধৰিব লাগিব অজয় দা আমাৰ ভাগ্যবোৰেই তেনেকুৱা নিজৰ ইচ্ছাত আমি ভাগ্যলিপি লিখিব নোৱাৰো মই বৰ অকলশৰীয়া হৈ পৰিলো দেৱিকা ভালদৰে থাকিবি পাৰিলে চহৰলৈকে গুচি যাবি মাজে মাজে মোক মনত পেলাবি ওজাপালি দেওধনীৰ পালা থাকিলে আহিবি পিতাই অকলে নোৱাৰিব নহয় নতুন ছোৱালীবোৰক ভালদৰে শিকাবি মই আহো দে দেৱিকা তই সঁচাকৈ সোণৰ হৰিণী মায়াবী সোণৰ হৰিণী মায়া লগালি মৰম জগালি আৰু স্বৰ্ণমৃগই চেকুৰি চেকুৰি মোৰ মৰম আপোনা কোলাৰ পৰা গুচি গ'ল বিদায় দেৱিকা দাদা এছ কিবা আজিকালি মন মাৰি থকা কৰিছা মন চনবোৰ একেবাৰে ভাল নহয় দাদা কৈছে খোৱা লোৱাও ঠিক কৰি কৰা কথাটো কি গাঁৱৰ দুই এজনে কোৱাকৈ কৰিছে ময়ূৰীখনো মই মাৰিলোঁ হাতে মৰা নাই টঙিলৈ টানি নি মাৰিলোঁ দাদা ৰাইজে ক'লেই হ'বনে প্ৰমাণটো লাগিব কি প্ৰমাণ আছে ইহঁতৰ হাতত হা কি প্ৰমাণ আছে মহেশ মই অলপ সাৱধানে থাকিবি মই জানো দেওধনী কেইজনীয়ে গাঁৱতে মিছা কথাবোৰ লগাই ফুৰিছে এটা ব্যৱস্থা কৰিব লাগিব দাদা আজি দেৱিকা দেওধনীৰ বিয়া ভালেই হ'ব দে এজনী ওপৰলৈ গৈছে এইজনীও গাঁওখনৰ পৰা যাব দাদা দেৱিকা দেওধনীৰ বিয়া আৰে দেওধনী ছোৱালীকো কোনোবাই বিয়া কৰিবলৈ আগবাঢ়ি আহে নেকি কোন সেই মূৰ্খটো হা কোন সেই মূৰ্খ আমাৰ ওচৰৰ গাঁৱৰে আমাৰ মৌজাতে পৰে ল'ৰাজন চহৰত থাকে দাদা ঠিক সময়তে মোক খবৰটো দিছা মহেশ দাদা দেওধনীৰ বিয়া হ'ব দিব নোৱাৰি সিহঁতক পপীয়া তৰা কৰি ৰাখিব লাগিব সমাজত সমাজত ভ্ৰষ্ট নাৰী কৰি ৰাখিব লাগিব সমাজ বৰ্জিত কৰি ৰাখিব লাগিব পাহাৰপুৰ মৌজাৰ আশে পাশে থকা সকলো গাঁৱলৈ বাৰ্তা যাব লাগিব যে দেওধনী মানে হৈছে দষ্ট ছোৱালী আৰু দেৱিকা তাইৰ চোতালত মই হাঁহিৰ গুঞ্জন থিব দিব নোৱাৰো সেই অবাধ্য দেওধনীজনীক মই জিকি যাব দিব নোৱাৰো দাদা এই মুহূৰ্তত তই কৰিবিনো কি কি কৰিম সেয়াই মৌজাদাৰ সনাতন চহৰীয়াই কাকো নকয় চাই থাক সাবিত্ৰী চেলেং চাদৰখন লৈ আহ মই এতিয়া গাঁও ফুৰিবলৈ যাম কিন্তু হঠাতে যায় নকলৈ হাত মুঠি বহাইছোহে খাই উঠি যাবগৈ হাতলৈ লৈ থাকিলে মোৰ জেদৰ চকাটো ৰৈ যাব সাবিত্ৰী সেইটো হৈছে মোৰ বংশ মৰ্যাদাৰ প্ৰতীক
তাক মই ঘূৰাই ৰাখিব লাগিব নমৰালৈকে ঘূৰাই ৰাখিব লাগিব নাজানো নবৌ মাথো ওলাই যাম বুলিহে ক'লে তোমালোকে কি কথা পাতি আছিলা ন মই কৈছিলোঁ আজি দেৱিকা দেওধনীৰ বিয়া তাৰপিছত দাদাৰ কিনো হ'ল ওলাই যাম বুলি ওলাই গ'ল মই জানো তেওঁ ক'লৈ গৈছে ইমান দিন এই মানুহজনৰ লগত চলি মই গম পোৱা হৈ গৈছোঁ তেওঁ কি ভাবে আৰু কি কৰে কিন্তু এয়া কাৰো বাবে সুখকৰ নহয় মহেশ মই কৈ থলোঁ মহেশ এই অহংকাৰৰ ওজন এদিন কমিব কিন্তু তেতিয়ালৈ সময় পাৰ হৈ যাব মহেশ সময় পাৰ হৈ যাব দেৱিকা তই ইমানকৈ কিয় কান্দিছ নাপাই নহয় তইতো বহু দূৰলৈ গুচি নাযাও নহয় সেইখন গাঁৱলৈহে যাবি তাতে ইমান কান্দিব লাগেনে তোৰ ভাগ্য ভাল বুজিছ ইমান ভাল ল'ৰা এজন যে পাইছ নহ'লে দেওধনী ছোৱালীক বিয়া পাতিবলৈ কোনটো আগবাঢ়ি আহে সেই ল'ৰাজন আৰু পৰিয়ালটো যে আহিছে তোৰ ভাগ্য ভাল বুলি ভাবিবি বুজিছ মা মই আকৌ দেওধনী নাচিব পাৰিমনে আমাৰ পূৰ্বপুৰুষৰ যিসকলে দেওধনী নাচিছিল তেওঁলোকে বিয়া বাৰু সংসাৰৰ জামেলাত সোমাই পৰা নাছিল তেওঁলোকে নিজকে সেই ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰিছিল আৰু শুনিবলৈ পাইছিলোঁ ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰা সেই দেওধনীসকলৰ গাত হেনো দেৱতা লম্ভিছিল কিন্তু এতিয়া সময় সলনি হ'ল দেওধনীসকলে বিয়া বাৰু সংসাৰৰ জামেলাত সোমাই পৰিল মোক জানো দেখা নাই সংসাৰৰ জামেলাত সোমাই কতনো আৰু দেওধনী নাচিব সময় পালো তয়ো নোৱাৰ দে আমি যদি এৰি দিওঁ এই লোককৃষ্টিক কোনে জীয়াই ৰাখিব মা ৰাখিব কিয় নাৰাখিব তহঁতৰ পিছত যিসকল আহিব তেওঁলোকে ৰাখিব পিতাই ক'ত আছে ৰ সেই নঙলা মুখত দৰা ঘৰৰ মানুহ আহিছে নেকি চাবলৈ গৈছে পিছে দেৱিকা তই কেনেদৰে দৌৰাদৌৰিকৈ উলিয়াই দিব লগা হ'ল পৰিৱেশে আমাক বাধ্য কৰালে তাৰ বাবে তই আমাক বেয়া পাই নাথাকিবি দে মা অজয়দা অহা নাই নেকি আজিও তাৰ কাম ওলালনে তাকেইতো ইমান ভাল দিন এটাতো সি থাকিব নেলাগেনে জানকী এটা সাংঘাতিক ঘটনা হৈছে জানকী গাঁৱত কিবা অমংগল হৈছে নেকি আজিৰ দিনটোতে হ'বলৈ পালেনে গাঁৱত নহয় জানকী আমাৰ ঘৰখনতে অমংগল নামি আহিছে আপুনি আকৌ বেয়া খবৰ অনা নাইতো দৰা ঘৰৰ মানুহৰ বাটত কিবা অঘটন ঘটিছে নেকি এইবোৰ একো নহয় জানকী আমাৰ মৌটো আচন্দাই কৰিছে আমাৰ কথাবোৰ কেনেকৈ কওঁ জানকী মই আপোনাক হাতযোৰ কৰিছোঁ কি হৈছে আপুনি খুলি কওক নহ'লে কিন্তু এতিয়া মৰে বিপদ হ'ব জানকী আমাৰ দেৱিকাৰ বিয়াখন ভাঙি থাকিল এইমাত্ৰ দৰা ঘৰৰ মানুহ এজনে আহি খবৰ দিছে আৰু কি জানা দৰাজনকো চহৰলৈ পঠিয়াই দিছে সিহঁতে হেনো বিয়া পাতিবলৈ নাহে কিন্তু কিয় দেওধনী নচা ছোৱালী ল'ৰা ছোৱালী তেওঁলোকে হেনো বিয়া পাতিব নোৱাৰে মানুহক কেনেকৈ মোক দেখুৱাও জানো কি কেনেকৈ মোক দেখুৱাও তাইৰ কপালতো সেয়াই লিখা হ'ল যি ভয় কৰিছিলো সেয়াই হ'ল সেয়াই হ'ল
আমি কেনেকৈ থাকিম মৰিবতো নোৱাৰো হাতযোৰ খুলিব নালাগে ৰ মই আছো নহয় মই কিবা কৰিম ৰ মই আৰু কইনাৰাজ নিপিন্ধো বিতাই মই দেউধনী নাচা ছোৱালী নহয় কইনাৰ সাজ পিন্ধি শিৰত সেন্দুৰৰ অধিকাৰ মোৰ নাই বিতাই আমাক দেউধনী নাচি আমোদ দিবলৈ সমাজৰ কৃষ্টি ৰক্ষা কৰিবলৈহে আগুৱাই দিয়া হৈছে কইনাৰ সাজ পিন্ধি শিৰত সেন্দুৰৰ অধিকাৰ দিয়া হোৱা নাই বিতাই আমি সমাজৰ পপিয়া তৰা হৈয়ে থাকিম দে মই জানো সেইবোৰ মৌজাদাৰ সনাতন চহৰীয়াৰ কাম দেউধনী নচা ছোৱালীয়ে অলপ সাহস অলপ আনন্দ পাওক তেওঁলোকে সেইবোৰ নিবিচাৰে তেওঁলোকে বিচাৰে দেউধনী নচা ছোৱালী চিৰদিন অবিভক্ত হৈ থাকক আৰু পাৰিলে তেওঁলোকৰ দৰে ডাঙৰ মানুহবোৰৰ বাসনাৰ চিকাৰ হৈ থাকক আমি চিৰদিন তেওঁলোকৰ বাসনাৰ চিকাৰ হৈ নাথাকো পিতাই মানুহৰ অন্তৰাত্মা সলনি কৰিব লাগিব পিতাই দেউধনীক অভিশপ্ত হৈ থাকিব নিদিও পিতাই দেউধনীক অভিশপ্ত হৈ থাকিব নিদিও তই কি কৰিব বিচাৰিছ মই কইনাৰ সাজযোৰ খুলি আকৌ দেউধনীৰ সাজ পিন্ধিম মই আকৌ দেউধনী নাচিম ঢোলটো ল পিতাই ঢোলটো বজা জোৰকৈ বজা এনেদৰে বজাবি যাতে মৌজাদাৰৰ চোতাললৈকে শব্দ যায় সিহঁতে বুজিব লাগিব দেউধনী মানে লভা কন্যা এই কঠিন মৰ্মক ভেদ কৰি আমাক আঘাত কৰাটো ইমান অসহ্য বিদায় সনাতন মৌজাদাৰে মোৰ বিয়াখন হ'ব নিদিলে নহয় হিৰত সেন্দুৰ ল'ব নিদিলে কিন্তু মোক পৰাজিত কৰিব নোৱাৰিলে তহঁতেনো আৰু গাঁৱৰ মানুহক কিমান মূৰ্খ হতাবি লাহে লাহে গাঁৱৰ মানুহে সকলো বুজি উঠিছে তই মৰিবি তই মৰণে মৰিবি মহেশ নাৰীক তই অবলা বুলি নাভাবিবি কিমানটা পালা তহঁতে বন্ধ কৰিবি কিমানজনী স্বৰ্ণ মৃগৰ দৰে স্বীকাৰ কৰিবি মৰিবি হাওপাত লাগি মৰিবি আজিৰ পৰা তই
গুচি ধৰিছিল দাদা একেবাৰে খঙাল বাগিনী হৈ বগা গুচি ধৰিছিল মোক জানি গতাই খাই পেলাব দাদা মই বৰ ভয় খাইছো দাদা সপোনত এইবোৰ দেখিছা বুজিছা সপোনত দেখিছা সিহঁতে কেৱল সপোনতহে জঁপিয়াব পাৰে কেতিয়াবা স্বৰ্ণমৃগ হৈ জঁপিয়াব কেতিয়াবা বাঘিনী হৈ জঁপিয়াব মই যেনেকৈ স্বৰ্ণমৃগক চিকাৰ কৰিব জানো তেনেকৈ বাঘিনীকো চিকাৰ কৰিব জানো বুজিছা মহেশ দেবিকা অজয়দা তই আহিছ ইমান দিন ক'ত আছিলি গাঁৱৰ মানুহে তোক বিচাৰি পোৱা নাছিল বহুত দূৰলৈ গুচি গৈছিলে দেবিকা ভাবিছিলোঁ দূৰত থাকিলে সকলো পাহৰিব পাৰিম কিন্তু নোৱাৰিলোঁ গাঁৱত আহি সকলো গম পালোঁ তোৰ বিয়াখন ভাগি যোৱা খবৰটোও পালোঁ বিয়াখন ভাগি যোৱাৰ দুখ মোৰ নাই অজয়দা পিতাৰ বাবেহে বেয়া লাগে ঘটনাটো ঘটি যোৱাৰ পিছত পিতা একেবাৰে ভাগি পৰিছে মই আকৌ গুচি যাম দেবিকা মাথো তহঁতক এবাৰ চাবলৈ আহিলোঁ বৰকৈ মনত পৰি থাকে নহয় আৰু আজি এই দেওধনী ৰঙা সাজযোৰত দেখি তোক সঁচাকৈ বৰ ধুনীয়া লাগিছে আজিকালি পিতাই অনবৰতে মোক এই সাজযোৰ পিন্ধি থাকিবলৈ দিয়ে মই নাজানো পিতাৰ অন্তৰাত্মাক কি কয় এইবোৰ কাৰণতে চাবিচোন এইবোৰ কাৰণতে এই মৌজাদাৰৰ পৰিয়ালটোৰ গাত হাওপাত লাগিব দেবিকা মোক বাৰান্দাতে অলপ বহিবলৈ দিয়েচোন কিমান আৰু ভিতৰত থাকিবি গাটো খুব বেয়া লাগিছে অজয় আহিছ ইমান দিন ক'ত আছিলি চহৰলৈ গৈছিলি হ'বলৈ ভালেই কৰিছনে এই দেওধনী ওজাপালি গাই কিমান দিন চলিব পাৰিবি পিতাই তই কথা কৈ নাথাকিবিচোন বচোন বহ অলপ ইয়াতে বহ আপুনি চিন্তা নকৰিব সকলো ঠিক হৈ যাব দেওধনী ওজাপালি পালাও আহিব মোলৈ এটা খবৰ আহিছে সৌ গাঁওখনত এখন ডাঙৰ সভা হ'ব মিছা কথা কৈ মোক সান্তনা নিদিবি অজয় মোৰ আৰু বেছি দিন নাই দেবিকা মা ক'ত গৈছে মাতি দিছোঁ ক'তনো কি কৰি থাকে জানকী কিমানো আৰু ভিতৰত শুই থাকিবি এই পুণ্যতীৰ্থখন এবাৰ যোৱাৰ আগতে চাবলৈ আহিছোঁ মই অজয় মোৰ ঢোলটো ক'ত এবাৰ আনি দেচোন এবাৰ চুই চাবলৈ বৰ মন গৈছে এই ঢোলটো মোৰ বৰ মৰমৰ বৰ চেনেহৰ জানো কি মই যে ঢোল নবজালে তোৰ দেওধনীৰ চন্দাই উঠা নাছিল জানকী দেবিকা অজয় তহঁতে এই লোককৃষ্টিক জীয়াই ৰাখিবি কষ্ট হ'লেও জীয়াই ৰাখিবি তহঁতৰ পিছৰ প্ৰজন্মক শিকাই থৈ যাবি মনে মনে থাক সুবিধাই মনে মনে থাক এয়া হৈছে আমাৰ শিপা নাথাকিলে জাতিও নাথাকিব এই সমাজো নাথাকিব এয়া আমাৰ শিপা কষ্ট হ'লেও
কষ্ট হ'লেও জীয়াই ৰাখিবি কষ্ট হ'লেও জীয়াই ৰাখিবি আমাৰ শিৱা পকাই দিওঁ পকাই দিওঁ ধন জন জীবন যৌবন অথিৰ এহুহাৰ প্ৰাণ ৰাখবি মোৰ প্ৰাণ ৰাখবি ভৱনজা মৰিল বেচেৰাৰ পালাবোৰ বন্ধ হৈ উপাৰ্জনহীন হৈ পৰিছে সেই দেৱিকা দেওধনীৰ বিয়াখনো ভাগিল আৰে তহঁতৰ এই কৃষ্টি সংস্কৃতি চাবলৈ কোন আহিব হা আজিকালি সেই চহৰৰ নাচ গান চাবলৈ এৰি ৰাইজে সিহঁতক পিঠি দিছে এতিয়া যত দোষ নন্দ ঘোষ সকলো দোষ এই সনাতন চহৰীয়া হা আপুনিও কমখন অন্যায় কৰা নাই সিহঁতক মনিও দেওধনী নাচিব খুজিছিল তাকো নিদিলে আৰু এতিয়া শুনিছোঁ সেইখন গাঁৱলৈ গৈ দেৱিকাৰ বিয়াখন আপুনিয়ে বোলে ভাঙি থৈ আহিল ক'লেই হ'বনে ক'লেই হ'ব মই ভাঙিছোঁ হা পৱনে হেনো দধিচিৰ দৰে আত্মত্যাগ কৰি অস্ত্ৰ সাজি থৈ গৈছে আৰু সেই অস্ত্ৰৰে আমাক হেনো বধ কৰিব চিনি পোৱা নাই এই সনাতন চহৰীয়াক ময়ূৰীখনো মই মাৰিম টঙিলৈ টানি নি মাৰিলোঁ গাঁৱৰ মানুহে বোলে মোক বিচাৰি ফুৰিছে কোনে কি কৰে চাওঁ নহয় পিছফালে গুচি যোৱা আজি মনিৰ কাৰণে এই বন্দুকৰ গুলি নুফুটিল নহ'লে আজি সনাতন চহৰীয়াৰ নঙলা মুখ আজি তেজৰ নৈ বোৱাই দিলোহেঁতেন ৰাইজ আঁতৰি যাওক ৰাইজ যাওক আঁতৰি কি চাই আছে ৰাইজ আঁতৰি যাওক অপেক্ষা কৰ দেৱিকা আজি সময় কেৱল তোৰ বাবে আজি বিজয়া দশমী দশভূজা দেৱী এই পৃথিৱীৰ পৰা বিদায় মাগিব মই ভাবিছিলোঁ তই মোক বিজয় উৎসৱ দেখুৱাবলৈ নিবি কিন্তু ইয়াৰ মন্দিৰৰ কাষত মই একো বুজি পোৱা নাই অজয়দা বিসৰ্জনৰ পূৰ্বে আজি দেৱী আকৌ জাগ্ৰত হ'ব সৌ মন্দিৰৰ দেৱী অসুৰ বধ কৰিবলৈ ওলাই কিয়নো ইয়ালৈ আগমন হ'ব অত্যাচাৰী মহিষাসুৰৰ তই কোৱা কথাবোৰ মই একেবাৰে ধৰিব পৰা নাই বল আমি বিজয়া দশমীৰ উৎসৱ চাবলৈ যাওঁ শাৰী শাৰী বন্তিৰে কিমান ধুনীয়াকৈ সজাইছে চাগে পাহাৰপুৰৰ বিজয়া দশমীৰ উৎসৱ কৈছোঁ দেখোন দেৱিকা অসুৰ বধ আজি ইয়াতে হ'ব সেই অসুৰ কোন জান মৌজাদাৰৰ ভাইক মহেশ আৰু দেৱী কোন জান কোন তই দেৱিকা তই মহেশ সি আকৌ ইয়ালৈ কিয় আহিব সি চাগে বিজয়ৰ উৎসৱত মজগুল হৈ আছে তই একোৱেই গম পোৱা নাই মৌজাদাৰৰ পৰিয়ালৰ ভাল সময় শেষ ৰাইজে সকলো গম পাইছে ময়ূৰীক যে হাতীয়ে গছকি মৰা নাই মহেশে অপকৰ্ম কৰি হত্যা কৰিছে সেয়া সকলো গম পাইছে
তই সঁচাই কৈছ অজয়দা ৰাইজে তাক বিচাৰি ফুৰিছে মৌজাদাৰেও ৰাইজক শান্ত কৰিব পৰা নাই কি জানে ৰাইজে আজি তাক ৰেহাই নিদিয়ে দেৱিকা মহেশ ইয়ালৈ আহিব দেৱিকা তই চাই থাক মন্দিৰৰ বাহিৰে তাৰ লুকাই থাকিবলৈ আৰু অন্য জেগা নাই মই এতিয়া কি কৰিম অজয়দা মোৰ বৰ ভয় লাগিছে তই এতিয়া দেৱী হ'ব লাগিব মন্দিৰৰ দেৱী যা দেৱিকা যা গোসাঁনী আশীৰ্বাদ ল যা দেৱিকা देवी विखर्जनर भावे लई गइसे जा देवी सर्वभूतेषु शक्ति रूपेण संस्थिता नमस्तस्ये नमो नमः মহেশ ইয়ালৈ আহিছে দেৱিকা তই হাত হ তোৰ ভিতৰৰ দেৱীক জাগ্ৰত কৰ তই হাত হ অজয় মোক বচোৱা অজয় মোক বচোৱা মই স্বীকাৰ কৰিছো ময়ূৰীক মই হত্যা কৰিছিলো অজয় মোক বচোৱা ভাই মই দেউধনী বৰক বদনাম সাজি দিছিলো অজয় গাঁৱৰ মানুহে মোক খেতি ফুৰিছে অজয় তই মোক বচোৱা ভাই অজয় বচোৱা ভয় কৰিছ কিয় উঠ মহেশ তোৰ একো নহয় বহুত অপকৰ্ম কৰিলি নহয় মহেশ এতিয়া ইয়াত জিৰণি ল মহেশ মন্দিৰলৈ চা আজি গোসাঁনী আকৌ জাগ্ৰত হৈছে মহেশ চাহ মই দেউধনী দেৱিকা তই ইমান দিনে আমাক ঘৃণা কৰিছিলি নহয় দেউধনী কবলা বুলি ভাবিছিলি নহয় আমি আদি শক্তি বিশ্ব সংসাৰৰ সমস্ত শক্তি আমাৰ গাতে বিদ্যমান চাহ মহেশ তই ঘৃণা কৰ লালাঠাৰ চকুৰে চোৱা মই দেউধনী দেৱিকা আকৌ গোসাঁনী হৈ পৰিছো তই এই ৰূপ লৈছ যা মন্দিৰ দূৰত থৈ মন্দিৰিকা যা দেৱিকা কিয় আজি তোৰ ভয় লাগিছে যেতিয়া তই ময়ূৰীক ডিঙি চেপি হত্যা কৰিছিলি লালাঠাৰ চিকাৰ কৰিছিলি তেতিয়া তই ভয় লগা নাছিল মোক ক্ষমা কৰি দে দেৱিকা মোক ক্ষমা কৰি দে অজয় তই দেৱিকা বুজা তই বুজিলে বুজা প্ৰিয় দেৱিকা তই বুজা দেৱী পৃথিৱীৰ দৰে ধৈৰ্যহীন দেৱী যেতিয়া অস্ত্ৰ সামৰি নথয় আজি মোৰ দিন দেৱিকাৰ দিন সময় নষ্ট কৰিছ কিয় দেৱিকা ময়ূৰীৰ হত্যাৰ ফিজিকৰে কোনো প্ৰমাণ ৰখা নাছিল আজি তাৰ হত্যাৰ কোনো প্ৰমাণ নাৰাখিবি মোক যাই থাকিবলৈ দে দেৱিকা মোক যাই থাকিবলৈ দে দেৱিকা শুন পাহাৰবোৰৰ দেৱী বিসৰ্জনৰ মন্ত্ৰ শুন যেতিয়াই তহঁতৰ দৰে অত্যাচাৰী অসুৰবোৰে আমাক জীয়াই থাকিব নিদিবি তেতিয়াই আমি জাগ্ৰত হ'ম শক্তিবান হ'ম যা মহেশ कुन्वन्ति दिव्यै सवैः वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं सामगाः ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
ভুৱৰ ভুৱনী চণ্ডী মাই গোসাঁনী এই নমো নমো কাত্যয়নী পৱনে এই দিন মই দুখ হাৰা দুৰ্গতি নাখিনী গৰি গৰাঙ্গিনী ভুৱৰ ভুৱনী চণ্ডী মাই গোসাঁনী চণ্ডী মাই গোসাঁনী চণ্ডী মাই গোসাঁনী শ্ৰদ্ধেয় ৰাইজ আপোনালোকে বহুদিনৰ মূৰত আমাক ওজাপালি আৰু দেওধনী অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ কৰিছে আজি পৱনৰ আত্মাই বৰ শান্তি পাইছে দেৱিকা দেওধনী নাচিবলৈ আহিছে দেৱিকা তুমি ৰাইজক উদ্দেশ্যি দুআষাৰ কোৱা শ্ৰদ্ধাৰ পাহাৰপুৰৰ ৰাইজ আপোনালোকে আমাৰ অসমৰ লোক সংস্কৃতি দেওধনী আৰু ওজাপালিক জীয়াই ৰাখিবলৈ যি উদ্যোগ গ্ৰহণ কৰিছে তাৰ বাবে সেৱা জনাইছোঁ পিতাই কৈ গৈছিল লোককৃষ্টি আমাৰ শিপা এই শিপাক আমি সকলোৱে জীয়াই ৰাখিব লাগিব আমাৰ লগত যিবোৰ ঘটনা হৈ গ'ল সকলোবোৰ পাহৰিবলৈ চেষ্টা কৰিছোঁ মই আশা কৰিম আমাৰ পিছৰ প্ৰজন্মই এই লোককৃষ্টিসমূহক জীয়াই ৰাখিবলৈ আগবাঢ়ি আহিব তোমালোকৰ এই দেওধনী দলটোৰ লগত আমাৰ মণিকো ল'বানে মণি গীতা আমাৰ মণিকো দেওধনী শিকিবলৈ লোৱা তাই দেওধনী নাচি বৰ ভাল পায় লোৱা মণি ভুল হৈ গৈছিল দেৱিকা লোককৃষ্টিৰ শিপাডাল ইমান যে মজবুত মই জনা নাছিলোঁ সেই মণি আৰু সাবিত্ৰীয়ে মোৰ চকু মুকলি কৰি দিলে মহেশে তাৰ কৃতকৰ্মৰ ফল পাইছে আচলতে তোমালোক এই দেওধনী নচা শিল্পীবোৰ কপিয়াতৰা নহয় তোমালোক স্বৰ্ণমৃগ আচলতে তোমালোক পূজিতা লালসাৰ দৃষ্টিৰে চোৱাটো পাপ মহাপাপ তোমালোক আচলতে সোণৰ দৰে উজ্জ্বল পবিত্ৰ আৰু মহিমাময় স্বৰ্ণমৃগ তোমালোক মণিক তোমালোকৰ দলত আঁকোৱালি লৈ মোক সাপমুক্ত কৰা মণি তই ভালদৰে শিকিবি দে মণি আজিৰ পৰা তুমিও দেওধনী শিল্পী আজিৰ পৰা তুমিও আমাৰ লগত দেওধনী নাচিবা আজিৰ পৰা তুমিও হলা স্বৰ্ণমৃগ